নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজ, মনবাসী ৰাইজ। আজি আমাৰ NFD যি ভাতা আজি ইয়াত জুই দিয়া হ'ব। মোৰ ভাইটিয়ে এইটো চলাই আছে, সি অনাৰ হয়। তো আজি জুই দিয়াৰ আগতে আমাৰ ধৰ্মৰ যিটো নিয়ম অনুযায়ী দুৱাৰ আমাৰ ইয়াত কৰা হয়। তো দিনাম এজন মাতা হৈছে, ইমাম হয় এই চকলীয়া মছজিদত, আৰু আমি কেইজনমান মানুহ লগ হৈ তো ধোৱা হ'ব। ধোৱাৰ পাছত জুই দিয়া হ'ব। उसमें टान दो, हाँ টানা হে হা। তো এইটো ভাতা আজি কেইবা বছৰৰ পৰা চলি আছে, আৰু আশা কৰিছোঁ ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত আমাকে দোৱা কৰি যাতে ভালদৰে চলি যায় আৰু যাতে উন্নতি হয়। আৰু আজি জুই দিয়াৰ প্ৰক্ৰিয়াটো কেনেকুৱা হয় সেইটো দেখাম। এতিয়া আমি দোৱা কৰিম, আহক। যদি ই হয় তেতিয়াহ'লে তেখেতে পুলিচ ومن شر النفاثات في العقد ومن شر حاسد إذا حسد. بسم الله الرحمن الرحيم. قل أعوذ برب الناس ملك الناس إله الناس من شر الوسواس الخناس الذي يوسوس في صدور الناس من الجنة والناس. لا إله إلا الله والله أكبر. أعوذ بالله من الشيطان الرجيم. ما كان محمد أبا أحد من رجالكم ولكن رسول الله وخاتم النبيين وكان الله بكل شيء عليما. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. أستغفر الله إن الله غفور رحيم. أستغفر الله إن الله غفور رحيم. أستغفر الله الذي لا إله إلا هو الحي القيوم وأتوب إليه. ولا حول ولا قوة إلا بالله العلي العظيم. سبحان الله وبحمده سبحان الله العظيم. سبحان الله وبحمده سبحان الله العظيم. سبحان الله والحمد لله ولا إله إلا الله والله أكبر. ولا حول ولا قوة إلا بالله العلي العظيم. সবাই দোয়া করা। وعلى آله وأصحابه وأهل بيته أجمعين. اللهم ربنا آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار وأدخلنا الجنة مع الأبرار والمتقين والصالحين. اللهم اكفنا بحلالك عن حرامك وأغننا بفضلك عمن سواك. اللهم حبب إلينا الإيمان وزينه في قلوبنا وكره إلينا الكفر والفسوق والعصيان واجعلنا من الراشدين. واجعلنا من الراشدين يا رب العالمين. قوتك العالم مولا يا الله يا أرحم الراحمين يا أكرم الأكرمين مولا. আল্লাহ জগৎবহি মৌলাই করিম আপনার কালামের উপর তিলাওয়াত করিস মৌলা। আল্লাহ আপনার হাবিবের উপর দুরূদ করিস মৌলা। আল্লাহ আমার পড়া আর শোনা আপনি কবুল আল্লাহ ইয়া রাব্বুল আলামিন। এই তিলাওয়াতের ওসিলায় মৌলা আমার জীবনের গুনাহবিলাক মাফ করে দিও আল্লাহ। আল্লাহ গুনার সাগরত কাতুরি মৌলা। আল্লাহ আপনার মেহেরবানিতে মৌলা এই তিলাওয়াতের ওসিলায় আমার সব গুনাহগুলি মাফ করে দিও আল্লাহ। উম্মতে মুহাম্মাদি মাফ করে দিও মৌলা ইয়া রাব্বুল আলামিন। এই ঠাইখন বহি মৌলাই করিম কোন উদ্দেশ্যত বহিছো, কোন নিয়ত কৰি বহিছো আপনি বেহতৰ জাননেওয়ালা মৌলা ইয়া রাব্বুল আলামিন। আপনি আলিমুল গায়ব ইয়া আল্লাহ, আপনি গায়বের খবর জাননেওয়ালা জাত মৌলা। আল্লাহ আমার দিলের আশারে আপনি পুরা করে দিয়া মৌলা। আল্লাহ এই ঠাইখনৰ বহারে আপনি কবুল আর মঞ্জুর করে দিয়া মৌলা ইয়া আল্লাহ। কোন আশাত বহিছো মৌলা আপনি সব গম পাইছো মৌলা। আল্লাহ আমার আশারে আপনি পুরা করে দিয়া মৌলা। আল্লাহ আজি আল্লাহ এই বাটা জুই দিয়া হ'ব মৌলা।
আল্লাহ আপনি হর মুসিবতের পরা হর পেরেশানির পরা হর বিপদের পরা আপনি সদায় বসাই রাখেন মৌলা আল্লাহ আমার দুঃখের হর বস্তু মৌলাই করিম আপনার জিমান আল্লাহ এই বান্দা আপনার বান্দা আশা করি সব আশা আপনি পুরা করে দিন মৌলা আল্লাহ ইয়া রাব্বুল আলামিন এই তিলাওয়াতুর উসিলায় তেখেতর মৌলা মুরদেগান সকল থাকিলে সিহঁতক মাফ করে দিয়া মৌলা আল্লাহ জিয়াই থকা অৱস্থাত মানুহক আল্লাহ দুনিয়া আখিরাতর ভাল বিমান আছে সব আপনি মালামাল করে দিয়া মৌলা নেককার দিনদার পরেজগার মুত্তকি বানাই দিয়া মৌলা ইয়া রাব্বুল আলামিন ইয়া রাহমার রাহিমিন হে আল্লাহ কিবাটা কাম করিলে আল্লাহ আপনার কোরআনের উসিলা করে মৌলা আল্লাহ আপনার কালামুল্লাহ সত্যখন কিতাব হয় মৌলা এই কিতাবের উসিলা করিছে মৌলা আপনি আপনার বান্দার আল্লাহ জিমান জায়দ মুকাসিদ আছে আপনি পুরা করে দিয়া আল্লাহ এই জায়গাত এই ঠাইত বহিছো আল্লাহ ইয়া রাব্বুল আলামিন আমার জিমান মুরদেগান আছে সবকে মাফ করে দিয়া মৌলা ইয়া রাব্বুল আলামিন এই বাটা জিমান আল্লাহ বিজনেসের মতো খয়রে বরকত ফরমাও মৌলা ইয়া রাব্বুল আলামিন ইয়া রাহমার রাহিম আমার বিমার আজাল ইমান মুসিবত আছে আপনি সব দূর করে দিয়া মৌলা ইয়া রাব্বুল আলামিন খাস তौर पर মৌলা করিম আল্লাহ ইয়া রাব্বুল আলামিন আমার দিলর তামান্না আপনি পুরা করে দিয়া আল্লাহ দিলর আখারে পুরা করে দিয়া আল্লাহ আমার ফিরদৌস ভাইয়ের মোরা দিলর আখারে আপনি পুরা করে দিয়া মৌলা আল্লাহ এই বিজনেসের মধ্যে আপনি খৈর বরকত দিয়া হালাল তরিকা ইনকাম চোজ আল্লাহ বহাল কে আল্লাহ খুদ কে আল্লাহ মৌলা করিম খৈর বরকত দিয়া মৌলা আল্লাহ জিমান কথা কইছো জিমান আমার দিলত বাকি আছে মৌলা আপনার হাবিবুর উসিলা দোয়া হন কবুল আর মঞ্জুর করে মৌলা সুবহান রাব্বিকা রাব্বিল ইজ্জাতি আম্মা ইয়াসিফুন ওয়া সালামুন আলাল মুরসালিন আলহামদুলিল্লাহি রাব্বিল আলামিন আমিন আমিন বিরহমাতিকা সকল দোৱা হৈ গ'ল এতিয়া চৌকাত ধুই দিয়া হ'ব ইটা ভাতাত আহক আগুৱাই যায় বলক ঘূৰি কৈ দিয়া এনেকা কৈ দিয়া এইয়া এইয়া এইটো মোৰ ভতিজা ল'ৰা দেই বহুত মৰমৰ চুমানা দি দিয়া আহক ইটা ভাতাৰ ভিতৰলৈ যাওঁ য'ত ধুই দিয়া হ'ব আমাৰ দে আহা আগবাঢ়ি আহা रुक जा तुम हमें रुक जा इतु से तो बढ़ियो इतु से बढ़ियो इतु से बढ़ियो हां कोना माने चलो चलो मिस्त्री चलो আচ্ছা এনেদৰে ইটা ভাতাত জুই দিয়া হ'ব এতিয়া যি হিন্দু মানুহসকল আছে তেওঁলোকে নিজৰ নিয়ম যিখিনি কৰিবলগীয়া আছে কৰিলে আৰু আমি মুছলিম ধৰ্মৰ মানুহ আমি আমাৰ দোৱা কৰালোঁ আৰু এতিয়া ইয়াত জুই দিয়া হ'ব আপোনালোকৰ যিখিনি নিয়ম আছে সেইখিনি কৰা হৈ গ'ল ন হা আৰু আছে নি হয় নি या मैं भी काट दूं এইটো লগাই দিবা দিয়া আচ্ছা এনেদৰে ওপৰত জুই দিয়া হ'ল 40 মিনিট বা 1 ঘণ্টাৰ পাছত তলত জুই দিয়া হ'ব আৰু তেতিয়ালৈকে আমি আমাৰ আচৰৰ নামাজটো পঢ়িলোঁ আৰু আকৌ সময় গুচি যাব বাকী পাছৰ পৰ্যায়টো দেখাই যাম আহক
বন্ধু বান্ধৱীসকল নমাজৰ কাৰণে অলপ ৰখিবলগীয়া হ'ল নমাজটো ক্ষতি কৰিব নোৱাৰি কাৰোবাৰ জেগাত মোৰ নমাজ ক্ষতি হ'লে মই কাজিয়া উঠাবলৈ চেষ্টা কৰোঁ আৰু মনত এতিয়া ভাবিয়ে লৈছোঁ যে নমাজ কেতিয়াও ক্ষতি নকৰোঁ আৰু মোৰ অলপ শিকিবলগীয়া বাকী আছে সেইখিনি শিকি আছোঁ আৰু সকলো ধৰ্ম লোকসকলক মই কৈছোঁ নিজৰ ধৰ্ম পালন কৰি যাব কৰ্মৰ লগত কেলৈ কৰ্মটো কৰিব লাগিব পেটৰ কাৰণে কিন্তু মৰাৰ পাছত যাতে আমি শাস্তি নাপাওঁ যাতে আমি সুখ শান্তিত থাকিব পাৰোঁ ওপৰত সেইটোকে আমি ধৰ্মও পালন কৰি যাব লাগিব ধৰ্ম কৰ্ম দুটাই কৰি যাব লাগিব আহক এই বেগটো बैग अब का उसमें বেগ আমি ঢুকা দিম নমাজ পঢ়ি থকা অৱস্থাত মই বহুত বস্তু ৰাখি দিবলগীয়া হয় অসুবিধা হয় কেলৈ দিগদাৰী হয় নমাজ পঢ়ি থকা অৱস্থাত চব পিন্ধি কিনে নমাজ পঢ়িব গ'লে সেইখিনি মই খুলি গাড়ীতে থৈ দিওঁ গাড়ীত মোৰ বেগ আছে আজি বেগত থোৱা নাই চিটতে থৈছোঁ আৰু তো আকৌ যেতিয়া মগৰিবৰ টাইম সন্ধিয়া টাইমত নমাজ পঢ়িম তেতিয়া আকৌ খুলিয়ে ল'ম পাছত আকৌ পিন্ধি ল'ম আৰু মোৰ পিন্ধিবলৈ বেছি টাইম নালাগে ফটাফট হৈ যায় তো এনেদৰে মই খুলি থাকিবলগীয়া হয় এনেদৰে মই পিন্ধিও থাকিবলগীয়া হয় দেই নিজকো মই পূৰা ষ্টাইলত ৰাখোঁ আৰু নমাজৰ টাইমত পিছত পিন্ধি নমাজ পঢ়িব একচুৱেলি মনা আছে বুলি নকওঁ পিন্ধি নমাজ পঢ়িব পৰা যায় কিন্তু অজু কৰিব হ'লে খুলিব লাগিব ন পানী নহ'লে নালাগিব যে য'ত য'ত পানী লগাব লাগে সেইখিনি জেগাতে মোৰ পিন্ধা হৈছে ন তো এতিয়া আমি আগুৱাই যাম তাত জুই দিয়া হ'ব এইটো ৰোলেক্সৰ ঘড়ী এটা গিফ্টত পাইছোঁ বৰ্তমান ভালদৰে পিন্ধিবলৈ নাজানো এইটো কোনে গিফ্ট দিছে এইটো পাছত জনাম বাৰু দেই আহক আগুৱাই যাম তলা লগাই ডেকাত অলপ মুখত দিলে নহ'লে মনটো ভাল নালাগে ডেকাত অলপ মুখত দিলে মনটো অলপ ৰিঙাই যায় তোমালোকে লোকেল না তাৰ লোকেল হা হাত দেখাই দিয়া আকৌ লোকেল বুলি কৈ দিয়া লোকেল 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 বুলি কৈ দিয়া আকৌ লোকেল কোন জেগা আৰু নাদুৱাৰ পৰা আহিছিলে ক'ত গ'ল হয় নি অঁ তলতো চব লোকেল ন লোকেল মাছ হয় নাই ঠিক আছে বাৰু তহঁতি থাকো না অহা যোৱা কৰ চব বিয়া পতা নে নপতা নপতা হ'লে আকৌ পতাই দিম তই ইয়াতে এইটো চালানি ইয়াৰ নহয় নহয় তিনিখানৰ হয় এইটো চালানি হৈ গ'ল নহয় ঠিক আছে বাৰু তহঁতি যোনে নাই পতা মোক কবি মই পটুৱাই দিম দেই আহক কি করবে
দাইল ছিটিয়াব নেকি? कितना पाक मारिएगा অফ কৰি দিব। নহ'লে তেওঁলোকে নিজৰ নিয়ম কৰি আছে দাইল লৈ। তেওঁলোকে এইটো 4-5 পাক মাৰিব, দাইলটো ছিটিয়াব। দাইলখিনি কোন পিনে লৈ যাব? তলত নে ওপৰত? ওপৰ ন? কিনাৰে কিনাৰে ন? এই দাইলখিনি লৈ কিনাৰে কিনাৰে ঘূৰিব। কেইপাক মাৰিব? কেইপাক? 5 পাক ন? ছিটিয়াই দিব হয় নাই? দাইলখিনি লৈ 4-5 পাক মাৰিব, ছিটিয়াব। ধৰাই দিব লাগিছিলে, ধৰাই দিব লাগিছিলে। কি কি লৈছে চব? জলকীয়া লগত দাইল দেই, দাইলৰ লগত জলকীয়া এইখিনি লৈ ঘূৰিব, ছিটিয়াব ন? ঠিক আছে চোৱা। চলাই চলাই আমার পাस হেৰি है ধুইলে হ'ব ঘূৰাই লওক ঘূৰাই লওক দেখক কেনেদৰে জুই দিয়া হয় সময় দে একো নহয় ধৰিছে নেকি ধৰি ল'ব ধৰিছে পকল দিয়া ধৰি তুমি आपका हेवी दिया हुआ ही नहीं हुआ, तेल दिया हुआ ना। धोइले तेल दिया अच्छा से नहीं हुआ है ना। तेल मत तेल मारो हो जाओ फिर आप तेल मारिए तेल मारिए इधर आइए थोड़ा तेल लेके। हाँ इस तरफ भी आइए तो इस तरफ भी धीरे से दीजिए। वो किनारों में कोयला दीजिए। बोला बोला बजरंग बली की जय, जय माता की जगरिया बाबा की नगर बस्ती की क्या क्या जगरिया के में ठहरा उधर तेल मार रहे नहीं होगा, सब में आपको देना पड़ेगा, सब में देना ही पड़ेगा, सबको देना ही पड़ेगा। मारिए हाँ मारिए सब में तेल मार रहे और तेल लेके आओ। ये नहीं तो है सब मारा ना देव भाई मारा देता नहीं तेल का काम करो खत्म बा जने के चलो जिला में बा अब हमारा देते रहिए ना, हमारा देते रहिए। ये बड़ी माराई तेल का ऑन तो हो जाएगी। हाँ
मारो ओ बोगली में मारो ओ बोगली लास्ट वाला बोगली এনেদৰে ইটা ভাতাত টকাত জুই দিয়া হয় আস্তে আস্তে জুইটো বাঢ়ি বাঢ়ি গৈয়ে থাকিব আহক ওপৰলৈ না ঐ তুমি ঘূৰি আছা চিধাই যাবি ফটাফট 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 ধৰ এতিয়া এনেকৈ ঘূৰি ঘূৰি জলকীয়াটো আৰু দাইলখিনি চিটিয়াই যাব দেই এইটো হ'ল মেইন ইয়াত জুই দিয়া হ'ল 40 মিনিট 50 মিনিটৰ পাছত তলত জুই দিয়া হৈছে এতিয়া চোক তাত জুই দিয়াৰ লগে লগে হাৱাটো কেনেকৈ টানিছে ওপৰ পিনে জুইটো নিজে টানি লৈ গৈ আছে আহক এটাকো দেখাম এইটো চোক ঘূৰি আছে দৌৰি আছে দেখাম তাৰ স্কুলত দৌৰিব দেই আহক ইটাৰ ঢাক দেখাটো তাৰ চাইডে চাইডে চব কয়লা দিব কয়লা দি কিনে জ্বলাব কয়লা দি জ্বলাব ৰুখাম ক'লে ইয়াতে ৰুখাব পাৰিব জুইটো ৰুখাম ক'লে এনেকৈ জেগাতে ৰুখাব পাৰিব ইটো চাইডে আহিব নিদিওঁ ক'লে নাহিব ইটা কেনেকৈ সজোৱা হৈছে জেগাটো কেঁচা ইটাটো এনেকুৱা সজোৱা হৈছে তাৰ ওপৰতে পকা ইটা অলপ দিয়া হৈছে আৰু ইয়াতে কি কয় বস্তাও দিব কি বুলি কয় চকী বস্তা দিব তাৰপৰা আকৌ ৰাবিজ দি ঢাকিব যাতে হাৱাটো ওলাই নাযায় এইটো চক এনেদৰে পকোৱা হ'ব তাত এটা লাইন মাজত দিয়া আছে সামনে লৈ মাজত দিয়া পাছত দেখিছে এই গেপটো এইকাৰণে দিয়া হৈছে যদি মন যায় ইটো চাইডে জুই আহিব নিদিওঁ তো নিদিব পাৰে যে ইয়ালৈকে পকাই ইয়ালৈকে দুদিন দেৰিকৈ পকাম দুদিন দেৰিকৈ পকাব পাৰে তেনেকৈ বিহু আহি আছে মানুহে ছুটি কৰিব তেতিয়া অলপ দিগদাৰী হ'ব তো সেইটো টাইমত ৰুখাম ক'লেও ৰুখাব পৰা যায় আৰু যদি মাল আগবাঢ়ি যায় ইটা জ্বলাই লৈ গৈ থাকিব এই চব দৌৰি আছে দেই চবে চাৰি স্কাই দৌৰিব দৌৰি কেনে সেইখিনি চিটিয়াব সিহঁতি দাইল চিটিয়াব জলকীয়াও চিটিয়াব অ' দৌৰ 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 মাল খুৱাই দিম দৌৰ এইটো চব নিচে দেখাওঁ এনেদৰে ঢাক লগাইছে দেই আমাৰ ইটা ইয়াতে এনেকুৱাই পকোৱা হয় আৰু এইটো চক এই ইটা ঢাক লগাইছে ৰাবিজ দি ঢাকি ঢাকি গৈ আছে দেখিছোন নিচে মে দেখাটো এইটো চক এই ইটা ঢাক লগাইছে ৰাবিজ দি ঢাকি ঢাকি গৈ আছে আৰু কয়লা দি যাব জ্বলাই জ্বলাই গৈ থাকিব কয়লা দি যাব জ্বলাই জ্বলাই গৈ থাকিব আহক আমি তললৈ যাওঁ আমি ধৰক বন্ধু বান্ধৱীসকল ইটা ভাটাৰ যিটো চিমনি দেখিছে চিমনিটো দেখাটো এই চিমনিটো দেখিছে আৰু এই আপোনালোকক দেখাই গৈ আছোঁ যে ইটা কেনেকুৱা সজোৱা হয় কেনেকুৱা ঢাকোৱা হয় তো ইয়াত কিন্তু মানুহ থাকিব ৰাতি দেই এই ঘৰটোত মানুহ থাকিব কেইজন থাকে ইয়াত মানুহ এক মিস্ত্ৰী না আৰু একটু देने वाला तो रहेगा ना कोई भी रहता है देने वाला दो ठो মানে ডিপটি মে रहेगा लो हाँ चार ठो বা दो ठो থাকে তো মিস্ত্ৰী এজন সদায় ইয়াতে থাকিব সি থাকিবই লাগিব মাছ বি থাকিব লাগিব হেক নোহোৱালৈকে আৰু লগত তাৰ লগত ধৰক দুজন চাৰিজন তিনিজন ৰাতি সেইটো ডিউটি থাকিব দিনতো থাকিব ৰাতিও থাকিব মিস্ত্ৰীজন এনিটাইম ইয়াত থাকিব সেই চোৱা চিতা কৰি থাকিব তাৰ লগত চাৰিজন তিনিজন মানুহ থাকিব যাতে কয়লা দি থাকিব পাৰে যাতে ক'ৰবাত কয়লা যদি কম হৈছে জুইটো কম হৈছে তাত দিব পাৰে আৰু ক'ৰবাত বেছি হৈছে তাত যাতে আৰু নিদিয়ে মিস্ত্ৰীজনে চোৱা চিতা কৰি থাকিব সেইকাৰণে মিস্ত্ৰীজন এনি টাইম এই ঘৰটোতে থাকিব লাগিব একদম মাৰ্চ মাহলৈকে থাকিব বুলি ক'লেও বেয়া নহয় এতিয়া ওপৰত আপোনালোকে দেখালোঁ কিমান ডাঙৰ হয় আমাৰ ক্লিনটো বহুত ডাঙৰ হয় এতিয়া দেখাই দিওঁ বহুত ডাঙৰ ক্লিন হয় সৰু সুৰা নহয় দেখিছে এই চাইডে দেখাই দিয়ক এই চাইডে চাওক বহুত ডাঙৰ ক্লিন হয় আপুনি কি ওপৰতে থাকে নি এতিয়া চাওক এলেকাটো বলক মই ইটা বনোৱাও দেখাওঁ আপোনালোকক দেই আহক মোৰ কেমেৰামেন তিনিজনৰ ভিতৰত এজনৰ গা ভাল নাই আৰু দুজনে মোৰ বেলেগ কিবা এটা কাম কৰি আছে আৰু এইজন মোৰ কেমেৰামেন নহয় কিন্তু ইয়াক শিকাই ৰাখিছোঁ আৰু লগত মোৰ বেটাকো শিকাই থৈছোঁ দেই এই চাওক
কিমান ডাঙৰ পথাৰ ওচৰত লৈ যাম মই দেখাম কেনেকৈ ইটা বনাই আছে তাৰো ষ্টাইল বনাই আছে দেই আহি পিনে অইলে কিজানি তেল পাইছে নেকি দেই ইয়াত কাম চলি আছে ভাগ্য ভাল হ'লে এটি ৰিক বহাব তেল পাব পাৰে পালেতো লাভ হ'ব আৰু নাপালে কিজানি লোকচানো হ'ব পাৰে এইটো হেঁতৰ ওপৰত কথা আহক আমাৰ এবাৰ ইটাৰ এটা ডিমাণ্ড থাকিব যেতিয়া অইলৰ খাট এটা বহিছে নিশ্চয় আমাৰ ইটা ইয়াত চেলিং বেছিকৈ হ'ব ওচৰৰ পৰাই দিব ন আহক লগত খৰিও লাগিব দেই চব খৰি লাগিবই মাছ কয়লাৰ লগত খৰিও লাগিব এই যে আপোনালোকৰ মাজত যে ড্ৰেইন চব দেখালোঁ যে সৰু সৰু তাত কয়লাও দিব খৰিও সোমাব জ্বলিবৰ কাৰণে লগত টায়াৰো দিয়া হয় মনত ৰাখিব জুই দিয়া টাইমত যে টায়াৰ লাগিবই জেগাই জেগাই টায়াৰ কাটি কাটি দিয়া হয় একবাৰ জুই ধৰিলে টায়াৰৰ কাম নাই তেতিয়া খৰিৰো কাম নাই চাওঁ চাই দিয়া এই চব জুই লাগিয়ে গ'ল জুই এতিয়া যিমান পাৰে জুই লাগি গ'ল আৰু যেতিয়া লাগি গৈয়ে থাকিব আৰু নোমাৰ নাম নহয় অলপ দিয়ে মই মিঠা হয় নাই ইমান নাখাওঁ হৈ যাব এই তুম খালোঁ পেলে আগৰত কেমেৰামেনক খোৱালোঁ এতিয়া মই নিজে খাই এটা আৱাজ শুনক জুই এটা আৱাজ শুনক অঁ কৰি আছে চব দেখিছে আৱাজটো জুইটো এনে ভিতৰলৈ ঠেলি ঠেলি গৈ আছে লক্ষ্য কৰক অঁ কৰি এটা আৱাজ দি আছে ই অলপ দেৰি পাছত ইয়াতে ৰঙা হৈ যাব সেইটো দেখাম ঐ তই 10 টকাকৈ দিবি ঐ কৈ দিছোঁ 10 টকাকৈ লাগিব মোক খাবলৈ কৈ দিছোঁ ঐ তই চবক খুৱাই কিনে পইচাটো তুলি আনি দিবি মোক দেই অলপ বুনিয়া খোৱা হৈছে আৰু পাছত আৰু খানা চানা খোৱা হ'ব তই চবৰ পৰা 10 টকাকৈ তুলিম দেই তই দিবি বন্ধু বান্ধৱীসকল এই আমাৰ পকা ইটা দেই NFB চব লিখা আছে এইটো NFB দেই এটা আমার পকা ইটা এসে কয়লা পড়ি আছে দেই এসে কয়লা পড়ি আছে আহ এখানে কয়লা পড়ি আছে কয়লা লাগিবই কয়লা কেবা গাড়িও লাগে এখানে কেঁচা ইটা থাক লাগি আছে আহ দেখাম এই কয়লা দিয়ে জ্বলোৱা হয় দেই আহ বলা 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 এই সব এটা আমার কেঁচা ইটা NFB এইটো গুদাম হয় কেঁচা ইটা ইয়াতে ইটা সব ষ্টক কৰা হয় বাকী পথাৰতো ষ্টক কৰা হয় ইয়াত মানে লাষ্টৰ টাইমৰ কাৰণে ষ্টক কৰা হয় লাষ্ট টাইমত যেতিয়া মানুহ চব যায়গৈ তেতিয়া আৰু ইটা লাগে যায় ৰ'বা নাযাবা তুমি নাযাবা পাপাৰ লগত যাব পাপা তুমি আহক পথাৰখন দেখাম মানুহ চব কেনেকৈ থাকে এইটোও দেখাম আহক অঁ যিমান চব আগুৱাই যাম আপোনালোকে দেখাই যাম এই বনাই আছে আহক এইপিনৰ পৰা দেখাই যাম বলক এই চব ইটা বনাই আছে দেই দেখাটো এই ইটা বনাই বনাই থৈছে শুকাব আকৌ থাক লগাব সেনেকৈ থাক লগাব পাছত গন্তি হ'ব দেই অঁ ইটা বনাই আছে এইখিনি শুকালে ন এতিয়া থাক লগাব হয় নাই ৱাও তো এনেকৈ দৰে তেওঁলোকে ইটা বনাই শুকুৱাই কেনে ঢাক লগাই তাৰপাছত গন্তি হৈ যায় দেই আহক আগুৱাই যাম আমি নাচি নাচি যাম ব'লা আকৌ কামো কৰি আছে গানো শুনি আছে
নিজৰ মনোৰঞ্জনো কৰি আছে। এনেদৰে কাম কৰি ভালো লাগে ন, নহয় জানো কোৱা? আৰু নাচিও ভাল লাগে, কি কোৱা হয় না? তোমালোকৰ ঘৰ ক'ত? বঙাইগাঁও। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয়। বেটা তুমি নাযাবা, এইপিনে পাব ওচৰত তুমি মানে নাযাবা আকৌ, গাত আছে ন ডাঙৰ ডাঙৰ এওঁ কোন হয় তোমাৰ ৱাইফ নি? অঁ এই চক গিৰিয়েক ঘনীয়েক তাহালে কৰি আছে। তেওঁৰ ৱাইফ হয় আৰু এওঁৰ হাজবেণ্ড হয়। অঁ তোমাৰ নাম কি ভণ্টি? আসমা খাতুন। হা হাঁহিটো বহুত ধুনীয়া তোমাৰ দেই। অঁ এনেকৈ হাঁহি থাকিব দেই। শুনা না, পৃথিৱীত 2 দিনৰ কাৰণে আহিছোঁ, হাঁহি যাব লাগে, কি কোৱা হয় নাই? আসমা আৰু তুমি মিলি কিনে কৰা ন? আৰু কোনোবা আছে নি তোমালোকৰ গ্ৰুপত? আৰু দুজনে? দুজনে মেহনত কৰা হয় নাই? ল'ৰা ছোৱালী এটা, ল'ৰা নে ছোৱালী? তই তাক পাৰিলে পঢ়াবা, নিজৰ লাইনত নানিবা। অঁ পঢ়াম বুলি ভাবিলে নহ'ব, পঢ়াব লাগিব। অঁ তো সৰু আছে এতিয়া, তাক চাই কেনে লাগিছে অংগনবাড়ীত দিব পাৰিবা। চেষ্টা কৰা তোমালোকে পঢ়াবলৈ দেই। তোমালোকে যিটো লাইনত আছা সেইটো লাইনত তাক আনিলে নহ'ব, তাৰ ভৱিষ্যত শেষ হ'ব, বুজি পাইছা নাই? এতিয়া তোমালোকে থাক লগোৱাৰ পাছত হিচাপ হ'ব হয় নাই? আসমা আৰু তোমাৰ নামটো কি? ইনুজ আলী। আসমা আৰু ইনুজ মিল খাইছে দেই, ঠিক আছে? ভোকত থাকা, দোৱা কৰিম, ঠিক আছে? এনেদৰে তেওঁলোকে ইটা বনাই গিৰিয়েক ধুনীয়াক এহালে দেই। ইমানখিনি ইটা বনাইছে, তো মেহনত বহুত কৰে। কেলৈ ৰাতিপুৱা আন্ধাৰতে উঠে। হয় ৰাতিপুৱা আন্ধাৰতে উঠা ন? ৰাতিপুৱা একদম আন্ধাৰতে উঠিব, কুকুৰা দাগ দিয়াৰ আগতে উঠিব। উঠি কিনে এটি কোৰেৰে মাটি কাটিব, পানীৰে ভিজাই কিনে এইটো একদম গেলগেলীয়া মাটি বনাব। তাৰপাছত এনেকুৱা বনাব চব, এই টান দিয়ক, এনেকুৱা বনাব চব, এনেকুৱা বনাব জানাই? এই এনেকুৱা টাইপৰ মাটি বনাব। এই মাটিটো বনাই তাৰপাছত ইটা ফাৰ্মাত এটি বালি অলপ দিব, তাৰপাছত মাটিটো ভৰাই কিনে সমান কৰিব, ঠাক মাৰি কিনে আকৌ এটি আকৌ জেগাই জেগাই লগাব, লাইন বাই লাইন লগাব। শুকাব যেতিয়া এটি ঠাক মাৰিব দেই। বহুত কষ্ট কৰা হয়। আমাৰ চৰ্দাৰ দেই, ভালে আছে? এজন আমাৰ চৰ্দাৰ হয় দেই, আমাৰ ইটা ভাটাৰ চৰ্দাৰ। এওঁ আণ্ডাৰতে চব মানুহখিনি আহে। এইবাৰ কিমান মানুহ আহিলে? 60 মানুহ আহিলে। অঁ কম এইবাৰ এই ভাল পাইছোঁ মানুহখিনি, ভালে কৰিছে। আপোনাৰ হাঁহি আছে, আপোনাৰ এনেকৈ হাঁহি থাকিবা দেই। এটা আমাৰ মহাজনী ভাই। আচ্ছা হেৰি কি কয়, এতিয়া 60টা মানুহ আছে। কিমান হৈ গ'ল? কেই লাখ হৈ গ'ল এতিয়া বনোৱা? 10 লাখ মান হ'ল নাই? 10 লাখৰ আপে ইটা বনোৱা হৈছে। আপোনালোকে দোৱা কৰিব, ভগৱানৰ প্ৰাৰ্থনা কৰিব যাতে ভালদৰে চলি যায়। কেলৈ এবাৰ মানুহৰ বহুত প্ৰব্লেম হ'ল, সংগঠনে অলপ দিগদাৰি দিয়াৰ কাৰণে বহুত মানুহ নাহিলেও ভাল আছে হয়। বহুত মাছ চাক খাইছে, কোনো ভাটা মানুহ হয় নি? বহুত ভাটাত মানুহ নাই, বহুত ভাটা বন্ধ হৈ আছে। আৰু বহুত ভাটাৰ মালিকৰ পইচাও মাৰ খালে, আনকি আমাৰো মাৰ খালে। আমাৰ বাৰীতে যেনেকা মহাজনী বাৰী আহি নিজৰ মতো জানি আহিছে জানে। আমাৰো কমচে কম 25-30 লাখ টকা আমাৰো মাৰ খাইছে। কেলৈ মানুহে পইচা লৈ নাহিম বুলি ক'লে আমি জোৰকৈ আনিব নোৱাৰোঁ, আকৌ বেলেগ মানুহ আনিবলগীয়া। এবাৰ লুচকানৰ ঘৰতে আছোঁ বুলি ক'লে বেয়া নহয়। তো ঠিকে আছে, তো আপুনি চোৱা চিতা কৰিব, ঠিক আছে? আহক আগুৱাই যাম। অঁ আসমা হাঁহি দিয়া আৰু এবাৰ। আসমা হাঁহিছে দেই, মানে তাই বহুত হাঁহিমুখীয়াল ছোৱালী হয় মোৰ লাগিছে দেই। এতিয়া ছোৱালী বুলি নকওঁ, বোৱাৰী বুলিয়ে ক'ম দেই। তাই এনেকৈ হাঁহি থাকিবা দেই, আৰু ল'ৰাটোক পঢ়াবা দেই। অঁ আচ্ছা আহিছোঁ দাদা, থাকিবা দেই। हाँ हो गया। এনেদৰে ইটা বনোৱা হৈ আছে চক, বহুত ডাঙৰ এলেকা। আজি ইটা ভাতত আপোনালোকক পূৰা দেখাই যাম। কাম আছে আৰু মোৰ সেইকেইটা আজি নকৰোঁ বুলি কৈ দিছোঁ। অলপ বেয়াও লাগি আছে মনটো, কিবা এটা কাৰণত বেয়া লাগি আছে। তো সেইকাৰণে মই বাহিৰত নোযোৱা হ'লোঁ, কিন্তু ইনভাইট বহুত পাই আছোঁ। আজি শিৱসাগৰৰ পৰা 2 জেগাত ইনভাইট কৰিছে, যোৰহাটৰ পৰাও কৰিছে, আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা কৰিছে। তো মই চবকে কৈছোঁ অলপ সময় দিয়ক। মৰণতো বহুত জেগাত কৰিছে, চবৰ পৰা সময় লৈছোঁ। আজি মনটো ইমান ভাল লগা নাই, কিবা এটা কাৰণত ভাল লগা নাই। তথাপিও মানে ধৰক নিজৰ ভাইটো আমাৰ যেতিয়া নিজৰ ভাতা হয় অপেনিং কৰিছে, আৰু মানে আজি জুই দিছে যেতিয়া নিশ্চয় এইখিনি দেখাবই লাগিব। আহক। তো এতিয়া এইছোঁ এনেদৰে মানুহে গেলগেলীয়া মাটি বনাই কিনে এনেদৰে ৰাতিপুৱাৰ পৰা কষ্ট কৰে,
আৰু এনেদৰে শুকাবলৈ দিয়ে। যেতিয়া শুকাই থাক লগাই তেতিয়া তাহাঁতৰ গন্তিত আহি যায়। তাৰ পাছতে গন্তিত আহে, তাৰ আগত গন্তিত নাহে। যদি ইয়াত গৰু ছাগলী বা গাহৰি উঠি যায় তো কিবা ভাঙি যায় তো এইটো তাহাঁতৰে ৰিস্ক। কিন্তু আমাৰ মানে ভাই ককাৰ এটা মৰম চেনেহ আছে, আমি সেইটো আমি নিজৰ ৰিক্সত লৈ লওঁ। কিন্তু বহুত মালিকে নলয়, বহুত মালিকে লয়ও, নোলোৱা নহয়। এই চক বনাই আছে, আহক দেখাম, আহক ওচৰৰ পৰা আহক দেখাম বনোৱাটো। আহক আহক আহক, নাই এইপিন্ধি যাম, এইপিন্ধি দেখাম আহক। আহ বেটা আহা, তুমি পাপা এইটো হাত ধৰা আকৌ। বনাই আছা ন? আহক কেনেদৰে বনাই দেখাম, মই কৈছিলোঁ ন তেনেকৈ বহুত কষ্ট কৰে। কষ্টৰে প্ৰতিফল হয় ইটা দেই, কষ্টৰে প্ৰতিফল হয় ইটা। পকা ইটাটো এনে নহয়। এই চক এনেকুৱা গেলগেলীয়া, এই মাটিটোৱে ৰাতিপুৱা আন্ধাৰতে উঠি পানী দি খচিব, এনেকৈ খচি এটি গেলগেলীয়া বনাই থ'ব। তাৰ পাছত এটি কি কৰিব, এই ইধৰ চাওঁ, ইধৰ চাওঁ, উঠ যাওঁ নকৰোঁ, উঠ যাওঁ। তাৰপাছত তাহাঁতি এই ফাৰ্মাত এই বালি দিব, চক বালি দিব। বালি এটা বনাই দেখাই দিয়া। দেখক এই বালি দিছে, দেখিছে ন? বালি দিয়াৰ পাছত এতিয়া মাটিটো দিব, চক টানকৈ দেখাওঁ। এই চক বালি দিয়াৰ পাছত এই মাটিটো দিলে, মাটি দি কিনে এটি কাটিং কৰিব হাতেৰে, শাক বনাব। তাৰপাছত এইটো এনেকৈ মিলাব। প্লাষ্টিক ফাৰ্মা হয়, আগৰ আমাৰ কাঠৰ ফাৰ্মা আছিলে, এতিয়া প্লাষ্টিক ফাৰ্মা আনি দিলোঁ আমি। এতিয়া এই থাক লগাব, চক এই চক ধুনীয়া আছে, ইটাটো হৈ আহিছে, দেখিছে ন? এনেদৰে ইটা বনোৱা হয় দেই। কষ্ট বহুত কৰিবলগীয়া। ভাইটি তোমাৰ নামটো কি? বাবলু আলী। তেওঁ কোন হয় তোমাৰ? হয় মানুহজনী ন? ভণ্টি চোৱা, লাজ কৰিব নালাগে, তোমাৰ দাদাও এই মানে চোৱা, একো নহয়। কি নাম তোমাৰ? আহিলে নহ'ব, নামটো কোৱা। ক'ত ঘৰ তোমালোকৰ? ঘৰ ক'ত? চব বঙাইগাঁও ন? ঠিক আছে বাৰু, ভাল কথা কৰা। ৰাতিপুৱা আন্ধাৰতে উঠি মাটি খচিবলগীয়া হয় ন? ঠিক আছে বাৰু। ল'ৰা ছোৱালী আছে নাই? এটা আছে, পঢ়াবা দেই তাক। এই নিজৰ লাইনত নানিবা, নিজৰ লাইনত আনিব নালাগে, পঢ়োৱাচোন, মানুহ কৰা। আহা আগলৈ যাম। আমি কাট দিওঁ ফিৰি দানা, ওচৰৰ পৰা দেখাব চেষ্টা কৰিম। আহক ভাইটি, তোমাৰ নাম? এইজনৰ নাম ৰকিবুল দেই। তোমাৰো ঘৰ কিজানি বঙাইগাঁও? বৰপেটা। সেইখিনি বঙাইগাঁও ওলালে, সেইকাৰণে মই এতিয়া সুধিলোঁ, ভাবিলোঁ যে তুমিও কিজানি একে। শুনা না, আকৌ এবাৰ দেখাবা। প্ৰথম বালিটো দিয়া ন? আচ্ছা চোৱা, এই মাটিটো দেখিছে ন? এই মাটিটো একদম গেলগেলীয়া মাটি, চক একদম গেলগেলীয়া মাটি। এই মাটিটো ৰাতিপুৱা আন্ধাৰতে উঠি খচা ন, হয় নাই? কোৰেৰে পানী দি কিনে খচিবলগীয়া হয়। তাৰপাছত এই যে বালি দিয়ে, বালি দি কিনে মাটিটো দি কিনে বনাব, চাবা দেই কেনেকৈ বনায়। চব কেনেকৈ বনাইছে দেই। ধৰা ধৰা একো নাই, আমি দেখাব বিচাৰিছোঁ। হয়, এই চক বালি দিব। প্ৰথম বালিটো দি পেলাব, যাতে মাটিটো ধৰি নলয় ফাৰ্মাটোত। আগত কাঠৰ ফাৰ্মা আছিলে, এতিয়া প্লাষ্টিকৰ ফাৰ্মা আনি দিয়া হ'ল। এই বালিটো দিলে কি হ'ব, ফাৰ্মাটোৱে মাটিটো ধৰি নলয় দেই। তাৰপিছত এতিয়া আকৌ বালি দি কিনে অলপ এই মাটিটো দিব, বাছ এদি মিলাব। এই ওপৰৰ মাটিটো কাটি দিব, কাটি ইয়াতে থ'ব। এই চব কি ধুনীয়া আছে বনাইছে, কি ধুনীয়া লাগিছে। বহুত মেহনতৰ পকা ইটা হয়, বহুত মেহনত লাগে। ৰাতিপুৱা আন্ধাৰতে উঠি খচা ন? তিনিটাতে আহিবলগীয়া। মই জানো, কুকুৰা ঢাক দিয়া আগতে উঠিবলগীয়া হয়। বলক আগুৱাই যাম, বলক। থাকা দেই। বিয়া পাতিলা নাই? পাতিলা। আৰু এজনী পাতিবা নি? আশা আছে, মোক কৈ দিব, মই পতাই দিম। আশা আছে বুলি কৈছে, আৰু এজনী পাতিব। আহক দেখিছে চাওক এটা অলপ, এই মাটি খচি থৈছে, ইয়াৰ পৰা কাটিং কৰি তেওঁলোকে বনাব দেই। আহক আগলৈ যাম আৰু দেখাম। বেটা আহা, তুমি আহা, পাপৰ লগত আহা, পাপৰ লগত আহা। ইটা ভাটাৰ কাৰণে বহুত জেগা লাগে, জেগা নহ'লে নহয়। এটা সময়ত আমাৰ এইটো ছাইডটো নাছিলেই, এতিয়া হৈছে। আগত ইয়াত চব
অঁ ফিচাৰী চিচাৰীখিনি বন্ধ হৈ গ'ল নি ফিচাৰী চব আছিলে বন্ধ হৈ গ'ল আছে হয় নি বনাই আছা আহিছোঁ দেই তোমাৰ ওচৰত লাভ কৰিব নালাগে তোমাৰ দাদা হওক আহা তুমি আহা এই পিন্ধি আহিবা তোমাৰ নামটো কি হা হা তাকমিনা বেগম ঘৰ ক'ত অঁ বঙাইগাঁও ডিষ্ট্ৰিক্ট অকলে কৰিছা না নিজৰ হাজবেণ্ড আছে আছে দুজনে মিলি কৰিছা ল'ৰা ছোৱালী তিনিজন আৰু নকৰিবা তিনিজনে যথেষ্ট দুটাই থাকিব লাগে তো তিনিটা আছে তিনিটাই ৰাখা আহেতক পঢ়াইছা নাই এটা মাদ্ৰাছাত দিছা দুটা লৈ আহিছা এইবিলাক পঢ়াব চেষ্টা কৰা বুজি পাইছা নাই নিজৰ লাইনত নানিবা দেই এইটো অনুৰোধ থাকিল নিজৰ লাইনত নানিবা পঢ়োৱা মানুহ কৰা তেতিয়া আমাৰ জাতিটো পিছপৰা হৈছে কেলৈ জানা নাই মুছলিম জাতিটো আমাৰ পঢ়া লিখাৰ ক্ষেত্ৰত আমাৰ জাতি আগুৱাই যোৱা নাই হয় নাই শিক্ষাৰ ক্ষেত্ৰত আমাৰ জাতিটো বহুত পিছপৰা এইটো কাৰণে যে ক'বলৈ গ'লে আমাৰ জাতিটো উন্নতি কৰিব পৰা নাই হয় নাই এইটো আমাৰ ভুল আমাৰ মাক বাপেক চবৰ ভুল অভিভাৱকসকলৰ ভুল হয় নাই তো ঠিক আছে তোমাৰ হাজবেণ্ড ক'ত বেমাৰ কি হৈছে অঁ কিবা ট্ৰিটমেণ্ট লৈছে নাই আচ্ছা আচ্ছা ঠিক আছে আজি আৰাম কৰিব কোৱা অলপ গলগলা কৰিব ক'বা নিমখ পানী দি আৰাম হ'ব ঠিক আছে আৰু নহ'লে মোৰ ভাইটোক ক'বলৈ ক'বা ডাক্তৰ দেখাওক বুজি পাইছে ন সি জানে ডাক্তৰ নেদেখালে মোক খং কৰোঁ তেওঁ কাম কৰা মানুহক আমি ডাক্তৰ লগালগ দেখাওঁ ঠিক আছে ঠিকে আছে এনেদৰে বনোৱা হয় ৰাতিপুৱা আন্ধাৰতে উঠা ন উঠি কিনে কৰিবলগীয়া হয় ঠিক আছে বহুত কষ্টৰ কাম তো এনেদৰে কৰি আছে মই এনেকুৱাকো কৈছোঁ যে ল'ৰা ছোৱালীখিনি পঢ়াবৰ কাৰণে আহক এই আৰু দেখা দিওঁ বৰ ডাঙৰ জেগা এই য'ত ধান কাটি আছোঁ দেই ধান লৈ গৈ আছে মানুহে এই ধাননি পথাৰেই আছিল এটা সময়ত এতিয়া ইটা ভটা হ'ল হা আমাৰ ফিচাৰীও আছে ইয়াত মই বৰকৈ নাহোঁ নাই মই টান পাই আহিব লাগে মোৰ নাকত কোলা হৈ যায় ইয়াত আহিলে যে মোৰ নাকত আঙুলি ভৰিলে কোলাই হৈ যায় বুলি ক'লে বেয়া নহয় মুখখনো কোলা হৈ যায় মই কোলা হোৱাৰ ভয়তে নাহোঁ বুলি ক'লে বেয়া নহয় আহক আহক আৰু চোৱা আহক বৰ ডাঙৰ জেগা যিমান মাটি পৰি আছে দেখিছে চব এই চব ইটা বনোৱা মাটি আৰু এই চাইডো যিমান মাটি পৰি আছে আকৌ ইয়াত ফিচাৰীও আছে আমাৰ মাছ আছিলে মাছ চব মানুহ চুৰি কৰি খাই দিয়ে আৰু ইয়াত এনেকুৱা মানুহ আছে মটৰ চটৰ চব চুৰি কৰি লৈ গুচি যায় অঁ আমাৰ ৰেষ্টুৰেণ্ট এখন বনোৱা আছে তাৰ পৰা 1.5 লাখ মান টকাৰ বস্তুৱে চুৰি কৰি লৈ গুচি গ'ল অঁ এই চোৰৰ কাৰণে মানে অশান্তি হৈ থাকিবলগীয়া হয় বুলি ক'লে বেয়া নহয় আহক এই চব কিমান ডাঙৰ জেগা সেইপিনে মাটি চব পৰি আছে এইপিনে চব জেগাই এইপিনে ফিচাৰী আছিলে আমাৰ ফিচাৰীকেইটা আছেনে নাই ক'ব নোৱাৰোঁ দেই চাব লাগিব আহক চাই যাওক ফিচাৰীত বহুত মাছ আছিলে আমাৰ মাছ চব খোৱাই নাযায় চব মাছ চব মানুহে মনে মনে মাৰি খাই দিয়ে সালাম ভালে আছা ঠিক আছে কৰি আছা এইটো কিহৰ কাৰণে বনালা ৰ'দৰ কাৰণে হা অঁ বাচ্চাৰ কাৰণে কেইটা আছে বাচ্চা দুটা দুটা হা হয় নি 3 বছৰ আপি আৰু 9 বছৰ আপা আপা আৰু আপি তো 9 বছৰ যদি আপাটো হয় তাক পঢ়াবা পঢ়াব লাগে মানে পঢ়োৱা তাক পঢ়াই আছোঁ আমি এনেকৈ লগত লৈ লৈ ঘূৰিলেতো বেয়া হয় ন পঢ়োৱা চিন্তা কৰা এতিয়া তোমালোকৰ লগত যদি ল'ৰা ছোৱালী আহি যায় তো ল'ৰা ছোৱালীৰ ভৱিষ্যতটো শেষ হৈ যাব ন অঁ তুমি মাক হোৱা তুমি দেউতা হোৱা তো দেউতা মাৰ এইটো কৰ্তব্য হয় অভিভাৱকৰ কৰ্তব্য হয় ল'ৰা ছোৱালী পঢ়োৱা তোমালোকে কষ্ট কৰিব লাগিব আমি কৰিব লাগিব চবেই কৰিব লাগিব কোনোবা কলম চলাই কৰে কোনোবা চিটত বহি কৰে চবেই কষ্ট কৰে কষ্টটো বেলেগ বেলেগ গম পাইছা ন কোনোবা গাড়ী চলাই কৰে তো ঠিক তেনেদৰে মানে যদি আমি চিন্তা নকৰোঁ ল'ৰা ছোৱালীৰ ভৱিষ্যত কোনে কৰিব হয় নাই তো তোমালোকে এনেকৈ ভাতাত লৈ লৈ আহাতছে তোমালোকে নিজৰ পৰিয়ালৰ চমজাই দিয়া যে স্কুলত সিহঁতক মানে পঠিয়াই চোৱা চিতা কৰে তাৰ বিনিময়ত তোমালোকে তাৰ খৰচটো দিয়া গম পাইছা নাই কেলৈ তোমালোকে কাম কৰিবৰ কাৰণে আহিবই লাগিব তো তাৰ বিনিময়ত তোমালোকে পৰিয়ালৰ মানুহকে কোৱা যে তোমালোকে চোৱা চিতা কৰা চবটো আহি নাযায় ন ঠিক আছে
ঘৰত যে যিমান মানুহ আছে তাতো 2জন আহিব বা 3জন আহিব, বাকীকেইজন কওঁ যে ল'ৰা ছোৱালীখিনি চোৱা, স্কুল অনা নিয়া কৰা। আৰু যিটো সৰু হৈ আছে তাক লগত আনিলে বেলেগ কথা বাৰু, ঠিক আছে? পঢ়াবৰ কাৰণে চেষ্টা কৰা ইনশাল্লাহ। দেই, যাতে ভৱিষ্যতটো ভাল হয়, গম পাইছা নাই? আৰু তোমালোকে যেতিয়া সেইটো পঢ়া লিখা কৰি ডাঙৰ মানুহ হ'ব, তোমালোকে যেতিয়া বুঢ়া বুঢ়ী হৈ যাবা, গাত জোৰ নাথাকিব, জ্ঞান থকা হ'লে ল'ৰা ছোৱালী মাক বাপেকক চাব। আৰু তোমালোকৰ লগত যদি ইটা ভাটাই ঘূৰি ফুৰে, সিহঁতি মদ খাব, ভাং খাব, জুৱা খেলিব, আৰু তোমালোকে বুঢ়া হৈ যোৱাৰ পাছত বিচনাত ৰাখি যাব, তোমালোকক নাচায়। গম পাইছা নাই? তোমালোকক কেতিয়াও নাচাব, মই যিমানটো জানো, সঁচা কথা কৈছোঁ, ঠিক আছে? এই ৰ'বা, মোৰ লগত আহিব দিয়া। তুমি না মোৰ লগত আছা, যা তই যা। কাটো আমি কাটো, কৈছিলোঁ মাটি বনাই এনেকৈ দৰে মাটি বনাই বনোৱা মই মানুহক দেখাম, বনোৱা ৰাইজে চাওক। কাম কৰোঁ যাবো, তুমি পুৰণা কাটি কিনে পেলোৱা না, কোৰে কাটি কিনে পেলোৱা। এই চক, এই মাটিত পানী দিব ৰাতিপুৱা, আন্ধাৰতে উঠিব, একদম কুকুৰা দাগ দিয়াৰ আগত গেলাব, কোৰেৰে পূৰা মাৰিব, কাটিব একদম মানে গেলগেলি আঙুলি সোমাই যায়, একদম বুঢ়া লগালগ। মই আঙুলি যিটো বোকা লাগি আছে, সেইখিনি কাটি আকৌ লগাব, আকৌ ত্ৰিপাল দিব বা পলিথিন দিব, যাতে ৰ'দে ফটাককৈ শুকুৱাই নিদিয়ে। তাৰপাছত এতিয়া বালি পেলাই ধৰিছে, আকৌ ৰাতিপুৱা, এইটো ৰাতিপুৱাৰ পৰা লাগিব ন কামত ৰাতিপুৱাৰ পৰা লাগিব, ঠিক আছে বাৰু। আমাৰ ফিচাৰী দেখাম, আমাৰ ফিচাৰী আছিলে, ফিচাৰী চব আমাৰ শেষ হৈ গ'ল। বেটা আপোনাৰ লগত আহিবা, আমাৰ ফিচাৰী শেষ নাইকিয়া হৈ গ'ল। এইটো আমাৰ ফিচাৰী আছিলে, এইপিনেও আছিলে, এইপিনেও। এই ফিচাৰী চব বন্ধই হৈ গ'ল, মাটি চাটি পেলাই। আৰু আজিকালি মই নহা হ'লোঁ নাই, সময় নাপাওঁ আহিবলৈ কাৰণে। এই ফিচাৰীৰ পৰাই পানী লৈ আছে চব মটৰ দি। এই যে ভেটফুল ফুলি আছে, এই ভেটফুল মই খাওঁ কিন্তু দেই, লাগিলে মই খাই দিম। ইয়াত বহুত মাছ আছিলে, আহি পেলাইও ফিচাৰী আছিলে, মাছ আছিলে, পুত খালে। তাৰপিছত ধাননি পথাৰত মানুহে ধান কাটি থৈ গৈছে, এই চব লৈ গৈ আছে, এই চব লৈ গৈ আছে। ব'লক আগুৱাই যাম। থাকিব দে, যাওঁ। এনেদৰে ইটা বনোৱা হয়। এইটো চক ইটা কেনেকৈ বনাইছে, চামনে বহুত ধুনীয়া লাগিছে নাই, চব বহুত ধুনীয়া লাগিছে। তেওঁলোকে এনেকৈ বনাই মেলি থৈ 2-3 দিনত শুকাই আকৌ ঠাক লগাই দিয়ে। ঠাক লগালে আমাৰ হৈ যায়, আমি হিচাপ কৰিবই লাগিব। আৰু ঠাক নলগোৱালৈকে হেঁতৰে হৈ থাকে। আৰু চকু দিবলগীয়া গৰু ছাগলী গাহৰি যাতে নুঠে ন, ইটাটো ভাঙি দিয়ে। আহক আগুৱাই যাম, বলে চলেন আরে আমরা বাংলা বলছি। বলক আগুৱাই যাওঁ, কেলে লাইট জ্বলিলেই। ভাতাত যেতিয়া লাইট জ্বলে তো তাৰমানে সন্ধিয়া হৈ আহিলে, এতিয়া মোৰো নমাজৰ টাইম হৈছে, আকৌ নমাজ পঢ়িব লাগিব। এতিয়া উজু নকৰোঁ, কেলে মই চাৰিটা নহয়, আজিকালি অলপ দিনটো ছুটি হৈছে, 3টা বাজিলে 10 মিনিট থাকোঁতে বা 15 মিনিট থাকোঁতে মই অজু কৰি নমাজ পঢ়িলোঁ। এতিয়া সেই অজুতে মই থাকিম, আছোঁৱে এতিয়া, অজু নাভাঙোঁ। এতিয়া আকৌ নমাজ পঢ়ি তাৰপাছত অজু ভাঙিলে একো নাই, আকৌ ৰাতিটো 7:30টাত নমাজ পঢ়িব লাগিব ন, তেতিয়া আকৌ অজু কৰিম। আৰু ঠাণ্ডা দিনত বাৰে প্ৰতি অজু কৰিব মন নাযায়, ইমান ঠাণ্ডা লাগে। ৰাতিপুৱা দেখোন বেছি লাগে, ৰাতিপুৱাটো দাঁত চাত মোৰ কঁপি যায়। সেইকাৰণে মই কি কৰোঁ, গীজাৰ চলাই লওঁ, গীজাৰ চলাই কিনে পটাপট গা ধোঁ আৰু পটাপট অজু কৰোঁ। আৰু নহয় কেতিয়াবা এনেকৈ কৰোঁ, গীজাৰ চলাই কিনে অলপ গৰম হৈ থাকে না, তেতিয়া মই অজু কৰি নমাজ পঢ়ি পাছত গা ধোওঁ। যলৈকে মাটি পৰি আছে সব ইটাই বনিব, এই বছৰে বনিব। আমি চবে নিজৰ ল'ৰা ছোৱালী, কোন ল'ৰা ছোৱালী চব লৈ আহিছে, বেয়া লাগিছে। পেটৰ কাৰণেতো আনিবই লাগিব, পেটৰ কাৰণে কাম কৰিব লাগিব, নিজৰ ল'ৰা ছোৱালী আনিব লাগিব। তাৰ মাজতে যদি চিন্তা চৰ্চা কৰি এটি কিবা বুদ্ধি কৰি
যিখিনি বুজন হৈছে পঢ়ালিকা লাইট হৈছে সেইখিনি যদি স্কুলত কাৰোবাৰ হাতত চঞ্জা আহিব পাৰে আৰু যিখিনি ধৰক স্কুল যোৱা লাইকৰ হৈ থকা নাই সেইখিনি লগত লৈ আহিলেতো বেলেগ কথা বাৰু তো নিশ্চয় ভৱিষ্যতটো অলপ ভাল হ'ব ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত মোৰ হিচাপত আহক এই পিন দি আহিলোঁ আমি এই পিন দি যাম আমি তাতো মানুহে কাম কৰিয়ে আছে মই আপোনালোকক চব পিনে দেখাবলৈ চেষ্টা কৰিছোঁ ভৰি বিষাই গ'ল আগত ইমান ডাঙৰ নাছিলে মই ভাতাটো এতিয়া ডাঙৰ হ'ল বহুত ডাঙৰ হ'ল এই মাটি গেলাই গেলাই থৈছে ৰাতিপুৱা বনাব লাগিব এনেকৈ বনাই আছে চব অঁ বনাই থাকা আকৌ নাই খোজকাঢ়িলে ভালহে গাৰ কাৰণে বহুত ভাল কমি যাব পেটটো কমি গ'লে বেছিকৈ খাই ল'ব বাঢ়ি যাব ন হয় নাই হয় এনেদৰে মাটি কটা হয় চব এনেদৰে আজি মাটি কাটিব চব মাটি আমিয়ে পেলাই দিয়া হয় এনেদৰে মাটি কাটিব পানী দিব গেলাব তাৰপাছত আকৌ ইটা বনাব কষ্ট বহুত কৰিব লাগিব সেইটো সত্য কথা আৰু আগুৱাই নাযাওঁ বন্ধু বান্ধৱীসকল সেইটোৱে কিমান ধৰক পাছত লাগিলে আৰু এইপিনে লোৱা যাব আৰু এইপিনে অইলৰো কাম চলি আছে আমাৰ ভাটাৰ লগতে চিনাকি হয় এজন তেওঁ ইয়াত কিবা কিবি কাম লগাই আছে বুলি মই জানো নিজৰে ৰিলেশ্যন হয় তেওঁৰ দেউতা ঢুকালে এজন কণ্ট্ৰেক্টাৰ আছিলে অইলৰ নাম অঞ্জিচি জানো আছিলে তো এতিয়া তেওঁৰ দেউতাকৰ হেৰিটো সিয়ে পাইছে ইয়াত কাম লগাই আছে বুলি মোক কৈছিলে তেল ওলাবও পাৰে ইয়াত তেল ওলালেতো ভালেই কথা হয় এইপিনে আৰু নাযাওঁ ভৰি বিষাই ঠিক আছে ভৰি বিষাই যা না তই এইপিনে যাবি যা ঘূৰি আগে যা যা কিমান ঘূৰিলোঁ কি খাবি তাত মাল খাবি নে ভাং খাবি অঁ খাই ল খাই ল এই তলত পৰা ইটাখিনি শুকালে হয় নাই তলৰখিনি শুকাইছে সেইখিনি এটা ঠাক লগাব ন ঠিক আছে বন্ধু বান্ধৱীসকল চাওক এইটো ইটা ভাটাৰ কিলিন বুলি কয় আৰু ছাইডটো হয় এই চাওক এইকেইটা মাটি লেপ দিয়া আছে তেতিয়া ইটাটো পকোৱা হৈ যায় এনেকৈ ছাইডৰ পৰা খোলে এই চাইডৰ পৰা মানুহ সোমাই কিনে ইটাটো অকণ সোমাই আনে তো সুবিধা হয় একদম এই চাইডৰ পৰা আহিব সেইটো কথা নাই জেগাই জেগাই এইটো জেগাতে ইয়াতো আছে চব ইয়াতো আছে আৰু ইয়াতো চাব ইয়াতো আছে মাটিৰ লেপ দিয়া চব এনেকৈ জেগাৰ পৰা খুলি গাড়ী লগাব উঠাব বা ষ্টপ কৰিব এনেকৈ ষ্টপ কৰিব চব এনেকৈ ষ্টপ কৰিব আৰু সোমাই কৰি থাকিব তেনেকৈ গোটেই ক্লিনৰ চাৰিওফালে এনেকুৱা এটা মুখ আছে বুলি ক'লে বেয়া নহয় এটা কি কয় এটা পইণ্ট আছে পইণ্ট বুলি ক'ম জেগাই জেগাই পইণ্ট আছে এই নকৰে কাপোৰ বেয়া হ'ব গৰমটো পাপাও লাগিছে ন পাপাৰ পচিনা আহিছে পানী খাম ব'লা পানী খাম বন্ধু বান্ধৱীসকল এজন চিনাকি কৰাই দিছোঁ এজন আমাৰ ইটা ভাটাৰ একদম খাচ মানুহ এওঁৰ ওপৰতে গোটেই ইটা ভাটা চলি আছে বুলি ক'লেও বেয়া নহয় তোমাৰ নামটো কৈ দিয়া হবিবুল্লা আলি তোমাৰ ঘৰটো নাহনি দেই এইজনে চব চোৱা চিতা কৰি থাকে ছিজন বাই আন ছিজনতো কৰে আন ছিজনতো কৰে
আৰু ক'বলৈ গ'লে আমাৰ ভাই ককাই তেনেকৈ 5জন আৰু আমাৰ খুৰা ল'ৰাটোলৈ 6জন ধৰোঁ, কিন্তু এওঁকো ধৰি কিনে আমি 7জন বুলিয়ে ভাবোঁ। মনত যিটো সত্য কথা সেইটোৱে কৈছোঁ। এতিয়া মনত আমি এইটো নাভাবোঁ যে এওঁ কোনোবা পৰ হয় বুলি। আহক, আৰু এজন আছে 2জন আছে, লগ কৰাই দিছোঁ। আহক, এই চোৱা মোক ঠগিলে, আমাৰ চিফ এডভাইজাৰে মোক ঠগিছে। মই গোটেই ভাটা ঘূৰি আহি ভৰি বিষাই গ'ল। চিফ এডভাইজাৰ ইয়াতে বহি আছে, স্বপন কান্তিদেৱ। তেওঁ মোক ঠগাঠগি কৰি থাকে, য'তে ত'তে মোক পঠিয়াই দিব আৰু তেওঁ বহি থাকিব আৰু মোৰ গাড়ীটো বহি থাকে, গম পাইছে নাই? এই জংঘলত গৈ মই বেমাৰ পৰিলোঁ, 16,000 টকা লাগিলে কালি পাতি পৰহি লগা। মোৰ তেজত ইনফেকশ্যন 80% হ'ল, জোকে কামুৰিলে, এতিয়া মোৰ খজুৱাই থাকে পিনে পিনে। তো ডাক্তৰে কালি পাতি পৰহি যেতিয়া ৰিপৰ্ট আহিলে তেওঁ কৈছে ডাক্তৰ আপোনাৰ তেজত ইনফেকশ্যন হৈ গ'ল। তো 16,000 টকা লাগিলে, তেওঁ বাচি গ'ল, তেওঁ গাড়ীত বহি থাকিলে আৰু মই গৈ ফচিলোঁ দেই। আৰু এজন আমাৰ দাদা দেই, এতিয়া আমাক সৰুৰে পৰা পাই আহিছে, সোধক। তো এওঁৰ নাম ডাবু কি লিখে? ডাবু আহমেদ। সঁচা কথা ক'বলৈ গ'লে এওঁ আমাৰ যিকোনো বিজনেছতে মানে তেওঁ চোৱা চিতা কৰে, ইটা ভাটাৰো চোৱা চিতা, লিখা পঢ়াৰ ক্ষেত্ৰত তেওঁৱে চব। তেওঁ ক'বলৈ গ'লে লয়াৰ পঢ়িছিলে, কিবা কাৰণবশতঃ কিবা অসুবিধাত লয়াৰ তেওঁ কমপ্লিট কৰিব নোৱাৰিলে, হয়, নহ'লে আজি তেওঁ এজন ভাল লয়াৰ হৈ থাকিলেহেঁতেন। তো আজি ক'বলৈ গ'লে আমাৰ গোটেই ইটা ভাটাৰ পৰা ফেক্টৰীলৈকে তেওঁ চোৱা চিতা কৰি থাকে, লিখা লিখি কৰি থাকে দেই। আৰু যিকোনো কাম কিবা লিখা লিখিৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত মই সোধ পোছ কৰিলে মই এওঁৰ পৰা অলপ পৰামৰ্শটো লওঁ, এওঁ মোক ভাল পৰামৰ্শ দিয়ে। আমাৰ ভাই ককাই গোটেইখিনিক ভাল পৰামৰ্শ দিয়ে, যিটো সত্য কথা সেইটোৱে ক'লোঁ। সেইকাৰণে এওঁ যে আমাৰ ঘৰৰ এটা মেম্বাৰ বুলিয়ে ভাবোঁ, আন বুলি নাভাবোঁ, আৰু এওঁ আমাক মেম্বাৰ বুলিয়ে ভাবোঁ। আৰু বিশেষকৈ ধৰক মাইক ধৰা, ভাষণ দিয়া, এই চব যে শিকোৱা মানুহ এজন আছে, মোৰ দুশ্মন এজন, মই কৈ দিছোঁ। এইটো মোৰ দুশ্মন হয়, য'তে ত'তে নি কিনে মোক মিটিঙে চিটিঙে মাইক ধৰাই দিয়ে, মই বুজি নাপাওঁ ক'ত কি বকিম, কিন্তু মই কৰি দিওঁ। যি হওক, তেওঁ মোক মানে প্ৰেৰণা দিয়ে, তেওঁ মোক সাহস দিয়ে, সত্য কথা। আৰু তেওঁ মোক ইংলিছ শিকাই আছে। মোৰ লগত গাড়ীত বহি গ'লে অকল ইংলিছতে কথা পাতিব, মাথা চাথা গৰম হৈ যায়। তথাপি যি পাৰোঁ তেওঁৰ লগত শিকিব চেষ্টা কৰিছোঁ। লিখিতভাৱেতো অলপ চলপ আছেই বাৰু, কথিতভাৱে ইমান নাই, কেলৈ আমি অসমীয়াতে কথা পাতি মানে আমাৰ ইংলিছ লেংগুৱেজটো আমাৰ মুখৰ পৰা আঁতৰি গ'ল বুলি ক'লে বেয়া নহয়। মই BBC লেংগুৱেজ শিকা হওক এটা সময়ত, আৰু ৱেষ্টাৰ্ণ মিউজিকো শিকা হওক, মোৰ এতিয়াও গীটাৰ আছে। তো এতিয়া বৰ্তমান মোৰো মন যায় শিকিবলৈ কাৰণে, ক'বলৈ কাৰণে, টকিং কৰিবৰ কাৰণে। তো বিশেষকৈ ক'বলৈ গ'লে এতিয়া মই যিমানখিনি অলপ আগুৱাই গৈছোঁ ইংলিছত, অকল এওঁৰ পৰাই গৈছোঁ দেই। এওঁ আকৌ মাষ্টাৰ ডিগ্ৰী হয় ইংলিছত, সঁচা কথা যিটো সেইটোৱে কৈছোঁ, হয় নাই? কৈ দিওঁ, আপোনাৰ নামটো কৈ দিয়ক আকৌ। স্বপন কান্তিদেৱ, আৰু আমাৰ ইউটিউব চেনেলৰ চিফ এডভাইজাৰ। আৰু এইকেইদিনত আমাক বহুত জেগাত মাতি আছে, এওঁৰ লগত আজি মই পৰামৰ্শ কৰিম। পৰামৰ্শ কৰি কেনে ক'ত ক'ত যাব লাগে আমি যাম, আৰু সেইখিনি আমি ভিডিঅ' কৰি আপোনালোকৰ ওচৰত পঠিয়াম। শিৱসাগৰৰ পৰা মাতি, কেইবা জেগাৰ পৰা মাতি আছে, মই কৈছোঁ যাম, কিন্তু অলপ আমি আলোচনাটো কৰিলোঁ, মোৰো গাটো ইমান ঠিক নাই। তো বন্ধু বান্ধৱীসকল, এতিয়া আমি নমাজ কৰিম, নমাজৰ টাইম হৈছে, নমাজৰ পাছত বাকী পৰীক্ষাটো দেখাম। ধন্যবাদ।
क्या कबि अन्ना कबि सब बंदा পাকে খাও মন লোক দাদা বলে উপায় নাই গরম আছে মূল লোকিটা যাব লো বলো চালো আমি ইয়াৰ পৰা গৈ আলোচনা কৰি ল'ম চিত্ৰগড় এইপিনে আমাৰ চৰাইদেউ আৰু হেৰি যোৰা 3 জেগাৰ পৰা এতিয়া মাতিছে আৰু মনত 2 জেগা সব লিষ্টটো বনাই ল'ম যোৱা হ'ব আৰু গৰম পানী কেতিয়া যোৱা হ'ব আমি আজি আলোচনা কৰিম ঠিক আছে আমি অহা দেওবাৰে গৰম পানী নাই বাকী এইখিনি কৰিম ঠিক আছে আৰু ৰাতি 9 বজাত গুচিম হ'ল বোলো আহি যাব আপুনি মোৰ বন্ধু বান্ধৱীসকল এতিয়া আমি সন্ধিয়া হ'ল নমাজ পঢ়িলোঁ আমি চাহ নাস্তা অলপ কৰিলোঁ তো এতিয়া আমি আকৌ মৰণলৈ ৰাওনা হ'ম মোৰ বহুত কাম আছে আৰু বহুত এটা হেৰিও মিলাব আছে বহুত জেগাত মাতি আছে নাই তো ৰাতি ইয়াত খানা হ'ব খানা দৃশ্যটো আপোনালোকক দেখাম এতিয়া মোৰ ভাই বুলি ক'ম তোমাৰ নামটো কি আছিলে হাবিবুল্লাহ আলী সিহঁতক পৰিচয় কৰাই দিলোঁ এওঁ চব কৰ্তা ধৰ্তা হয় এতিয়া খানা আজি কি আইটেম আছে এইটো কোৱা আজি খাচী মাংস মাছ ফ্ৰাই খাচী মাংস মাছ ফ্ৰাই আৰু ভাত ন এইকেইটা আইটেম আছে আৰু লগত কিবা কিবি আৰু হেৰি চাটনি পাতি কিবা কিবি চালাড থাকিব হয় নাই এতিয়া পোলাও বনাব নে ভাতে বনাবা প্লেন ভাতে বনাবা ঠিক আছে খানা আইটেম এনেকুৱা কৰি আছে মই আগুৱাই যাব লাগিব তো তোমালোকে বনোৱা ৰাতি আহিমেই মই ঠিক আছে ৰাতি আহিম খাই খাই দেখাম দেই তো বৰ্তমান আহক অলপ দেখাই দিওঁ ইটা ভাটা দৃশ্যটো মই এতিয়া ওলাই যাবই লাগিব কেলৈ যাব লাগিব মোৰ অলপ লিষ্ট অলপ বনাব আছে বহুত জেগাত মাতি আছে মই এইখিনি যাবও পৰা নাই আৰু বনাই আছোঁ মই ভিডিঅ' বনাই আছোঁ আপলোড দিয়ে থাকিম গাটো ভাল নাছিলে মোৰ তেজত ইনফেকশ্যন হ'ল সেই জংঘলত যোৱাৰ পাছত তো এতিয়া অলপ আৰাম পাইছোঁ টেষ্ট পৰীক্ষা কৰাৰ পাছতে গম পালোঁ যে নহয় মোৰ তেজত ইনফেকশ্যন হৈছে আৰাম পাইছোঁ কিন্তু একদম গাৰ নিজৰ মনোবলৰ ওপৰতে মই এইকেইদিন কৰি আছোঁ কালিৰ পৰা অলপ আৰাম পাইছোঁ আজি অলপ আৰাম পাইছোঁ নোপোৱা নহয় এতিয়া গৈ মই সেই লিষ্টটো বনাম ক'ত কেনেকৈ যোৱা হ'ব এই আমাৰ ভাটাৰ দৃশ্যটো চাওক ৰাতি
ৰাতি হ'লে এনেদৰে লাইট জ্বলে দেই চালোঁ চাওক এই যে কিমান দূৰলৈকে লাইট জ্বলি আছে কিমান শুৱনি কিমান ধুনীয়া লাগিছে দেখিছে নাই মই কেতিয়াবা মন বেয়া লাগিলে আহি মই এইপিনে ঘূৰি ফুৰোঁ চব পিনে ঘূৰি ফুৰোঁ আগতে এইবোৰ বহুত জংঘল আছিলে তাত ঔটেঙা গছ আছিলে হাবি আছিলে আৰু ফিচাৰী আছিলে সেই চাইডে যাবলৈ মানুহে ভয়ে কৰে ভূতৰ কাৰণে একচুৱেলি ভূত আছিলে নথকা নহয় সত্য কথা কেলৈ আমাৰ ইয়াত মাছৰ গাড়ী খোলা হৈছিলে তো মোৰ ডাঙৰ দাদাই মোক কেইবাদিন কৈছে যে চকী টানি লৈ গুচি যায় বেয়া বস্তুৱে বেছি ডাঙৰ নহয় সৰু সৰু চকী টানি লৈ গুচি যায় কুকুৰে বহুত ভুকে তো দাদাই কেইবাদিনো মোক ক'লে যে বেয়া বস্তু আছে তাৰপিছত মই কিবা কিবি ক'লোঁ যে কৰিবৰ কাৰণে যাতে আঁতৰি যায় এতিয়া মাছৰ গুদামটো আমাৰ এই কি কয় য'ত আমাৰ ৰেষ্টুৰেণ্ট বনোৱা হৈছে তাত বেক চাইডে কৰা হ'ল ইয়াৰ পৰা উঠাই লৈ যোৱা হ'ল তেতিয়া সেইটো টাইমত কিন্তু ইয়াত বেয়া বস্তু আছিলে কেলৈ ঔটেঙা গছ মই যেতিয়া এইপিনে মন বেয়া লাগে মই অকলে গুচি মই ভয় নকৰোঁ মই কাকোকে ভয় নকৰোঁ এইটো সঁচা কথা মই কেয়াৰ নকৰোঁ মই অকলে এজনকে ভয় কৰোঁ ওপৰলৈ মই যেতিয়া গৈছোঁ ন মই তেতিয়া নিজে আৱাজ পাইছোঁ ঔটেঙা গছ পাত চাত চব হিলিছে এনেকৈ লাগিছে গছটো ভাঙি দিব ফিচাৰীৰ ওচৰলৈকে মই গৈছোঁ অকলে গুচি যাম এইপিনে মই ঘূৰিয়ে ফুৰোঁ কিন্তু এতিয়া তাতছেও ভাল হ'ল বহুত লাইট লাগি গ'ল ঔটেঙা গছটো কাটা হৈ গ'ল ফিচাৰীখিনিও বন্ধ হৈ গ'ল সৰু এটা ফিচাৰী আছে আৰু ক'বলৈ গ'লে আগৰ পৰিৱেশটো হৈ থকা নাই আগতে সেইপিনে একদম আন্ধাৰ হৈ যায় আন্ধাৰ হৈ থাকে মই তেনেকৈ গুচি যাওঁ ঘূৰিবলৈ কাৰণে তো আহক এইটো দৃশ্য হয় ইটা ভাটাত আহক জুইটো চাইখিনি যাম জুইটো কিমান উঠিছে তাতো আহিছে না মই যাম দেই বুজিছ মই ৰাতি 8:30 9টা বজাত আহিম জুই উঠি গ'ল আৰু জুই এটা আৱাজ সামনে লওক কেমেৰাটো দেখিছে কেনেকৈ ৰঙা হৈছে চুক এনেকৈ চব পিনে ৰঙা হৈ যাব ইয়াতছে বেছি ৰঙা হ'ব ৰাতি আৰু দেখাম আপোনালোকক মানুহে কাম কৰি আছে এটা আৱাজ দি আছে বলক আগুৱাই যাম ৰাতি ভাতাত ঘূৰিও বহুত ভাল লাগে সপনে লাইট জ্বলি থাকিলে সেনেও মনটো ভাল লাগে আৰু নিৰলা এটা পৰিৱেশ হৈ থাকে নাই নিৰলা এনেকৈ নিৰলা পৰিৱেশত আৰু বহি ভাল লাগে মই গান শুনি বহুত ভাল পাওঁ সেইকাৰণে মই আহোঁ গান শুনিলেই মই পিনে চবত গুচি যাওঁ কিন্তু কেইবাদিন মই বেয়া বস্তু পাইছোঁ পোৱা নহয় ঔটেঙা গছটোৰ কথা ক'লে সঁচা কথা ঔটেঙা গছৰ গোটেই পাত চাত হিলিছে এনেকৈ লাগিছে গছটো ভাঙি দিব মোৰ গাৰ নোমো একদম নোমটোকে খাৰা হৈ গৈছিলে কিন্তু মই ভয় নাই কৰা নকৰোঁ মই ভয় ভাল নালাগে ভয় কৰিব মন নাযায় এনেকৈ লাগে যে কেলৈ ভয় কৰিম আহিছোঁ এদিন মৰিম মানুহ মৰণি অমৰ নহয় দিয়ক তো ময়ো মৰিম ন হয় মই আহিম মই 8:30 9টা বজাত মই মানে কিছুমান লিষ্ট বনাম আছে মই হিচাপত কৰোঁ মই নামাজ কৰিম আপুনি ক'ত যায় হয় দিয়ক তো মোৰ বন্ধু বান্ধৱীসকল দিয়ক আপুনি দিয়ক আমি মৰাণলৈ আকৌ ৰাওনা হ'ম তাতে গৈ অলপ নিশ্চিত বনোৱাৰ পাছত মোৰ চিফ এডভাইজাৰ তেওঁৰ লগত অলপ আলোচনা কৰিম তাৰ ওপৰত কেনেকৈ মাতিছে কি কৰিব লাগে সেইখিনি কৰিম আৰু কিছুমান মই ভিডিঅ' বনায়ে আছোঁ সেইখিনিও মই এতিয়া মোৰ এডিটক মই দিম আৰু আপোনাৰ নামদাং হাবিটো কিজানি দিব তাত এটা খেলি মেলিও লাগিছে কিছুমান জেগাত মাতে ওলোৱা নাই কিন্তু মই কথা পাতি আছোঁ কিন্তু মাত ওলোৱা নাই কেলৈ নাই মই ধৰিব পৰা নাই তো কাৰোবাক যদি ইটাও লাগে যোগাযোগ কৰিব মোৰ লগত কৰিলেও হ'ব মোৰ ভাইটিৰ লগত কৰিলেও হ'ব চেষ্টা কৰিম যে কিবা এটা কমতে যাতে আগুৱাই দিব পাৰোঁ যাতে ৰাইজৰো 2-1 টকা যাতে কমতে পালে ৰাইজে যাতে উপকৃত হয় তো ইমানতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ বন্ধু বান্ধৱীসকল ঘৰত আহি পালোঁ এতিয়াও সময় নাই চোৱা গাড়ী লাগি আছে মাল আনিছে মানুহে এনেকৈ দিনটো 3-4খন 5খন গাড়ী আহিয়ে থাকে মোৰ ঠিক আছে এইটো কাগজ কাগজ পৰি আছে মোৰ নিজৰ বিজনেছ চাবলগীয়া হয় ইউটিউব চেনেল চাবলগীয়া হয় আকৌ বাহিৰতো মোৰ বিজনেছ যাবলগীয়া মোৰ সময় নাথাকে আৰু মানুহে প্ৰশ্ন কৰে এনেকৈ কাপোৰ আঁঠোৱা এনেকৈ কাপোৰ আৰু কৰিব লাগে এই চব
তাৰপিছতে মাল সেই মই দেখালোঁ গাড়ীত মাল আহিছে তেনেকৈ 3-4 গাড়ী 5 গাড়ী দিনটোত আহিয়ে থাকে তাৰপাছত এই মাল বেগ কৰি আছে মোৰ তাই চামালে মোৰ ভাগিনী এটা আছে সিও চামালে মই সেইকাৰণে বাহিৰত যাব পাৰোঁ তাই নহ'লে মোৰ বহুত অসুবিধা হ'লেহেঁতেন বিশেষকৈ তাইৰ কাৰণে মই বহুত কৰিব পাৰিছোঁ বুলি ক'লে বেয়া নহয় এতিয়া ইউটিউব চেনেলত মোৰ ডেইলি মই ওলাই গ'লে 10,000 7,000 5,000 8,000 টকা মোৰ খৰচে থাকে গাড়ীখনৰ তেল বহুত খৰচ হয় আৰু মানুহটোও যায় লগত চবতে খৰচ থাকে সেইচব কৰি মেলি আহি আকৌ মই এইচব চম্ভালিবলগীয়া হয় আকৌ আৰু মোৰ কিছুমান বাহিৰা বিজনেছ আছে সেইচব চম্ভালিবলগীয়া হয় সেইকাৰণে মই ৰাতি 12টাৰ আগত খানা খাবলৈ নোৱাৰোঁ এতিয়া মই আহিলোঁ এইটো কাৰণে যে হিচাপ চিচাপ মিলাম কি কৰিব আছে নকৰিম কৰি কিনে আকৌ মই লিষ্টটো মিলাম যে ক'ত মানুহে মাতি আছে সেই মানুহখিনিৰ ওচৰতো গৈ কিনে মই ভিডিঅ' কৰিব আছে সেইখিনি কৰাৰ পাছতে মই সেই লিষ্ট বনোৱাৰ পাছত আকৌ ভাতলৈ যাম তাত ভাতত খানা আছে খানাও খাব লাগিব আৰু তাত মোৰ ভাইটোক অলপ সময় দি থৈ আহিম কেলৈ আজি ৰাতিটো সি শুব নোৱাৰে আজি জুইটো পূৰা উঠিব নাই থাকিবই লাগিব আৰু স্বয়ং সি একদম জুইৰ মুখতে থাকিব বুলি ক'লে বেয়া নহয় এইজন মাল লৈ আহিছে আমাৰ আজিজুল কি লিখা তুমি আজিজুল ইছলাম বহুত মেহনত কৰে ৰাতি আন্ধাৰতে আৰু এইজন না ইয়াৰ নাম শ্বহীদুল এই যে ৰাতিপুৱা আন্ধাৰতে গাড়ী লৈ গুচি যায় তেনেকৈ আৰু গাড়ী আছে গাড়ীৱালা আছে চব আন্ধাৰতে যায়গৈ কিছুমানে 2টা 3টাত আহি যায় কিছুমানে 5টা বজাত আহে কিছুমানে ৰাতি 7টা 8টা বজাত আহি দি খাই থৈ কৰি গাঁৱে ঘূৰি কিনে মাল তোলে নাগালেণ্ড যোৱা ন মাল আনিব নাগালেণ্ড যায়গৈ নাগালেণ্ড গ'লে মোৰ চিন্তা লাগি থাকে অৰুণাচল গ'লেও চিন্তা লাগি থাকে তথাপি মানে মানুহখিনি ইমান বেয়া বুলি নকওঁ ভাল হয় তাৰ মানুহ চব হয় নাই মানুহ বেয়া নহয় মানুহটো ভাল সহায় কৰে নকৰা নহয় আৰু ক'ৰবাত কেইবাৰতো 5টা আঙুলি এখনমান নহয় যেতিয়া ক'ৰবাত কিবা এটা হয় আৰু তেওঁলোকে মেহনত কৰে মাল আনি কিনে দিয়ে সেই মাল আকৌ মই লৈ কিনে মই ছাপ্লাই দিওঁ তেনেদৰে মানে আমাৰ বিজনেছত চলি আছে সেইটো 2 পইচা মোৰ জৰিয়তে কমাইছে মই সিহঁতৰ জৰিয়তে 2 পইচা কমাইছোঁ যিটো সত্য কথা আৰু আপোনালোকে আপোনালোকৰ যে কোনোবাই যদি বিয়েৰৰ বটল লোহা টিং হওক কাৰ্টুন হওক চিচা হওক মদৰ বটল প্লাষ্টিক যি হওক দিবলৈ বিচাৰিলে গোটাই মোক দিব পাৰে এতিয়া গৈ লৈ আহিব মোক ফোন কৰিলে মাইনৰ নম্বৰ দি দিম এদি গৈ মাল লৈ আহিম বন্ধু বান্ধৱীসকল তেতিয়া মই অলপ হিচাপত বহিম তাৰপাছত মোৰ চিফ এডভাইজাৰ স্বপন কান্তি দেৱৰ ঘৰত যাম তেওঁলোকৰ অলপ আলোচনা কৰিম তাৰপাছত ভাতলৈ যাম বাকী পৰ্যায়ৰ ভাতৰ মই পাছত দেখাম ইমানকৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল এতিয়া ভাতলৈ যাব লাগিব ভাতত ৰাতি বহুত দেৰি হ'ব তাত খানা চানা খাই আহিম আৰু প্ৰথম যেতিয়া জুই দিছে তাত অলপ থাকিব লাগিব তো সেইকাৰণে হিচাপটো একেবাৰে মিলাই মেলি যাম মানুহজনে কৈছিলে যাম বোলো নালাগে তাই কৈছে ঘৰটো আকৌ খালী হৈ যাব বোৱাৰীজনী আছে আৰু মোৰ ভাইটোও যাব বোৱাৰীজনী তাই ইয়াতে বেটাও থাকিব মোৰ কাম কৰা মানুহ চব থাকিব তো হিচাপটো সেইকাৰণে মিলাই কিনে যাম যাতে দেৰি হ'লেও কোনো অসুবিধা নহয় দিয়া চাহ অলপ খায়ে গৈছোঁ এতিয়া খানা খোৱাত অলপ এনেও মোৰ দেৰি হয় খাটো দিয়া বহুত গৰম আছে এনেদৰে হিচাপ মিলাই মই এতিয়া ভাতলৈ যাম তাতে থাকিব বেটা মোৰ কাম কৰা মানুহ চব কাম কৰা মাইকী মানুহ আছে সেইটোও থাকিব মোৰ মানুহজনী মোৰ বোৱাৰীজনী থাকিব তো আজি গিফ্টো পালোঁ 2টাকৈ সোণৰ আঙুঠি আৰু ৰূপৰ আঙুঠি আৰু ঘড়ীটো পিন্ধিয়ে গৈছোঁ কিন্তু ঘড়ীটো কেইদিন চাই ক'ব নোৱাৰোঁ কিন্তু মোৰ হাতত যিখিনি আছে তো কাপোৰো পালোঁ ভাল লাগিলে আজি নিশ্চয় মই কিবা আজি ভাল কাম কৰিছিলোঁ নেকি ইমানখিনি বস্তু পালোঁ মই আপোনাৰতো ভবা নাছিলোঁ তাই যিখিনি বস্তু লৈ থৈছে খালি আঙুঠিকেইটা বহুত টাইট হৈ গ'ল এতিয়া সোণৰ আঙুঠি চব নুখুলিছে এতিয়া মই বহুত চেষ্টা কৰিছোঁ এইটো খুলিবলৈ বহুত চেষ্টা কৰিছোঁ নাই পৰা এইটো ৰাতি চাবোন দি খুলিম তাক অলপ ডাঙৰ কৰিব লাগিব আৰু মোৰ হাতত এনেও বহুত আঙুঠি আছে আজিকালি চাইন মাৰিবও মোৰ দিগদাৰী হৈ যায় এইটো পিন্ধাৰ বহুত অসুবিধাই হৈছে দেখিছোঁ এইটো পিন্ধিম ন এটা আইডিয়া আছে ৰ'বা এইটো খুলি দিওঁ এইটো খুলি ইয়াক পিন্ধি দিম ইয়াক দি দিম
ইয়াক ধৰি ল'ব ঠিক আছে আৰু কিবা এটা ব্যৱস্থা কৰিব লাগিব সেইটো হৈ যাব চোৱা আইডিয়া লগাই দিছোঁ মই এনেদৰে আঙুঠিটো মই ঠিক ঠাক কৰিছোঁ কেলৈ মোৰ হাতত আঙুঠি বহুত আছে মই য'তে ত'তে পিন্ধিবও নোৱাৰোঁ হয় ইয়াক ধৰি লওক বহুত কষ্ট হয় আঙুঠি চব লৈ কেনে কষ্টই পাব নাই নোৱাৰিছোঁ তো এইটো খোলাই থাকক এইটো ইয়াত থাকক উপায় নাই তো বন্ধু বান্ধৱীসকল আজি আমি মোৰ সৌভাগ্য আঙুঠি ঘড়ী বহুত কোচ কাপোৰ চাপোৰ পালোঁ তো যিমানে ঠাণ্ডা পৰক মই ইমান গৰম কাপোৰ পিন্ধি থাকিব নোৱাৰোঁ মই ভিতৰত এটা ইনাৰ পিন্ধি থাকিলে হয় একদম হাই প্ৰেছাৰ আছে নাই মোক একদম গৰম উঠিয়ে নাই তো সকলোৱে দোৱা কৰিব ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মোৰ ভাইটো ইটাবাৰতো ভালদৰে চলে আৰু ইয়াৰ পৰা গৈ খানা খোৱা ইটা ভাটাৰ অলপ দৃশ্যখন দেখাম হিচাপখিনি এইখিনি মিলাই লওক নিমিলালে মোৰো ৰাতি আহি হিচাপ কৰোঁতে বহুত দিগদাৰী মোৰো হয় কষ্ট হয় বহুত গোটেই দিন দৌৰাদৌৰি হৈ থাকে যে তো আজি ইমানখিনি মাল ইয়াত পৰিলে ন এইটো খাতাত পৰিলে এক্সট্ৰা খাতা নতুন খাতা চব লিখাই আছে ঠিক আছে আগটাও মালো লিখা আছে এটাও লিখা আছে ঠিক আছে বহি বহুতখিনি বুকু বহুতখিনি চব চাবলগীয়া হয় এটা দিনৰ হিচাপ আৰু এটা দিন চাবলৈ গ'লে বহুত সময় লাগি যায় দিগদাৰী হ'ব তো এনেদৰে বিজনেছটো কৰিবলগীয়া হয় ইউটিউব কৰিবলগীয়া হয় ইউটিউব কৰিবৰ কাৰণে গোটেই দিন যাবলগীয়া হয় বাহিৰত বহুত দূৰত যাবলগীয়া হয় আৰু কেতিয়াবা ৰাতি 12টা 1টাও বাজি যায় তথাপিও মই হিচাপ মিলাই লওঁ কাৰণ নেক্সট দিন হিচাপ মিলাবৰ কাৰণে আকৌ সময় নাথাকে সেইখিনি মই গাটো ভাল নাছিলে বুলি মই বাহিৰত যোৱা নাই কিন্তু ওচৰে পাজৰে মই বহুতখিনি কৰিলোঁ আৰু এতিয়া আপোনাৰ নামদাং যিটো হাপি কৰিছিলোঁ সেইটো আপলোড দিয়া হৈছে যোৱাকালিয়ে হেৰি কৰা হৈছে এডিটিং কৰি ক্লিয়াৰ কৰি কিনে বহুৱা হৈছে আজি ৰাতিৰ ভিতৰত বা কাইলৈ আপোনালোকে দিনত বা ৰাতিৰ ভিতৰত পাই যাব অলপ দীঘলটো তো নেটৰো অলপ আমাৰ প্ৰব্লেম হয় সেইকাৰণে ৱাইফাই লগোৱা হ'ল তো আজিৰ ভিতৰত নহ'লে কাইলৈৰ ভিতৰত আপোনালোকে পাব চাব ভাল পাব আৰু আশা ৰাখিছোঁ আপোনালোকৰ সহায় পাম বুলি ইমানখিনিয়ে কয় মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ বন্ধু বান্ধৱীসকল আহক না ওচৰত আহক না ওচৰত আহক এইপিনে আহক এতিয়া আমি আকৌ আহি ভাতত পালোঁ আমি খানা খাই কেনে যাম আৰু খানা এনেদৰে খোৱা হৈ আছিলে আমাৰ আহোঁতে অলপ দেৰি হ'ল পলম হ'ল আহি আছোঁ পলম হ'ল আহক দেখাম খানা খোৱা হৈয়ে আছে খোৱা হ'ল ন বাহিৰৰ মানুহখিনি আহিলে আৰু হেৰি না আমদানি আহিছে হ'ব দিয়া তোমালোকে খাই লওক আমি খাম খাই ল লাহে লাহে খাই ল যি আছে এইটো খাই ল'ম ন আমি বাহিৰত বহি খাম দেই অঁ ভিতৰত দেখাওঁ তো বন্ধু বান্ধৱীসকল মানুহ বহুত আহিছিলে কিন্তু আমাৰ আহোঁতে দেৰি হ'ল হিচাপ পত্ৰ কৰি আমিও চাহ ফাহ খাই আহিছোঁ তো আমিও এতিয়া খানা খাবলৈ বহিম বহুত মানুহ খাই বৈ গ'ল বুলি ক'লে তেওঁলোকে তো আমি বাহিৰতে খানা খাম ব'লক হাত চাত ধুই লওক খানা খাই আছা আহক খানা কেনেকৈ লাগিছে ভাল লাগিছে খাই কৰি দিয়ে অলপ তো তই খালি নাই কি খালি ৱাও খাই ল'লি তই হেৰি আমাক হা এই আলম খান হাগে টান দেই হাই কৰি দিয়া অঁ এতিয়া আমি খানা খাবলৈ বহিম তাৰপাছত অলপ আপোনালোকক দৃশ্যটো দেখাম আজিৰ দৃশ্যটো দেখাম তাৰপাছত আমি ওলাই যাম দেই ভালে আছা আমাৰ এতিয়া আমি কুদ্দুছ মই সপন দা চাৰিজন আমি চাৰিটা হ'ব আৰু হেৰি আনা গিলাচ চিলাচ আনা পুলি লাগিব লগত পেকেট সোমাই আছে ভালে আছা তো আমাৰ মাজত আমাৰ বন্ধু দুজন আহি পালে দেই উপস্থিত হৈছে তো একেলগতে চবে খানা খাম কেইটা বজাত আহি পালা নে এতিয়া আহি পালা আহি পালা কি হেলমেট চেলমেট লগাই আহিছে বাইক চলাই থাকা ন মইতো এনি টাইম বাইক
আমাৰ বন্ধন বেংকৰ হিৰ' হয় দেই অঁ আমাৰ গাঁৱতে থাকে অঁ এনেও লগ কৰিম ভাবি আছিলে অঁ মৰাণ হিৰ' বহুত মানুহ সহায় কৰি থৈছে বন্ধন বেংকত এওঁৰ জৰিয়তে বহুত মানুহ সহায় পাইছে আৰু বহুত মানুহ উপকৃত হৈছে এওঁৰ বন্ধন বেংকৰ পৰা লোন লৈ বহুত মানুহে বহুত বিজনেছ আগবঢ়াইছে মই যিমানটো জানো হয় নাই আৰু আপোনালোকেও পাৰিলে এওঁক অলপ যোগাযোগ কৰিব আপোনালোকক সহায় কৰিব নিশ্চয় কৰিব এওঁ যে কোনো লোভীয়া নহয় যিটো সত্য কথা মই চকুৰে দেখা মই নিজে মই প্ৰমাণ পাইছোঁ এওঁ লোভীয়া নহয় মানুহক বহুত বেছি সহায় কৰে এওঁ কিন্তু মিঠা মুখৰে মাত এষাৰ দি দিয়ে নে সেইটোতে তেওঁ সহায় কৰে সেইটো মই প্ৰমাণ পাই থৈছোঁ মানে কৰিছা ঠিক আছে আশা ৰাখিছোঁ আৰু আগলৈ সহায় কৰি নিশ্চয় অঁ ইমানতে আমি সমাপ্ত কৰোঁ খানা খোৱাটো মই দেখাম দেই বন্ধু বান্ধৱীসকল আমি বহিলোঁ খানা খাবলৈ জোল অলপ দিয়ক আলু দিব অঁ খানাটো খাওঁ দেই অঁ ডাবুকা খালে নে ডাবুকা খালোঁ বহি আছো খালি কথা কেইটা বজাত আহিলে ঐ বহ ইয়াতে বহ জলকীয়া এটা দিয়া জলকীয়া ঐ জলকীয়া না দিবা ঐ সপনক আপোনাক জলকীয়া দিয়া মুস্তাফা अच्छा अच्छा हाँ मुस्तफ़ा अभी चालू किए खाना कैसा है अच्छा है अच्छा है खाना আতিক খানাটো ভাল পাইছানে মুনুকা খানাটো আৰু কিবা দিম নি লগত নালাগে স্বপন দা কি দিম ভাত অলপ মাছটো ভাল আছিলে চব্জি ভাল আছিলে চকলাটো মুস্তাফা মোৰ পৰা লৈ ল'ব মুস্তফা মোৰ দাম চালে না পুৰা পেট ভৰা খাই আছা দেই मुस्तफा खाना बोलो हाँ हाँ আমার নিবাসী আলম আলম আমাৰ চেকন চকলীয়া ভাতা এইভাগে NAB ভাতা আমি ভাতাখন এতিয়া জ্বলালোঁ চবক ভাল লাগিছে ভাতাখন জ্বলোৱা কাৰণে ভাল পাইছোঁ আমি বহুত ভাল লাগিছে এইকেইদিনতে ইটা ওলাই যাব লাগিলে DM কৰিব লাগিলে DM কৰিব আপোনালোকে লাগিলে আমি মোৰ লগত আমাৰ লগত কথা পাতিব আমাৰ চাচাৰ লগত কথা পাতিব আমাৰ পাপাৰ লগত কথা পাতিব ইটা আমি ৰেটটো কম ধৰি দিম ঠিক আছে বন্ধু বান্ধৱীসকল আশাত আমাৰ অলপ পলম হ'ল বহুত মানুহ আহি খাই বৈ গ'ল আৰু আমি আহি এতিয়া খানা খালোঁ খানা খোৱা শেষ হ'ল আমাৰ এতিয়া পেটটো বহুত টাইট হ'ল খোজকাঢ়িব মন যোৱা নাই ঠিক আছে আমাৰ লাভকে মোক বেছিকৈ খাচী পিচ মাৰি দিলে ঘৰত কৈ আহিছিলোঁ মানুহজনীক যে 3 পিচমান খাম ইয়াত কমচে কম 10-12 পিচ খালোঁ নুঠে ইমান হেৰি নহয় ঠাণ্ডাও আছে আৰু প্ৰেছাৰ টেবলেট মই ৰাতি খাইছোঁ হ'লেও মানে মোৰ হাই প্ৰেছাৰটো তাতকৈ ধৰি লয় আকৌ তো খানা খোৱা যিটো প্ৰগ্ৰাম আছিলে ভাবিছিলোঁ চব মানুহক দেখাম না আমাৰ আগতে বহুত পলম হ'ল পলম হোৱাৰ কাৰণো আছে ঘৰতো হিচাপ পত্ৰ থাকেতো গতিকে নকৰিলে নহয় আমি কৰি মেলি আহিছোঁ খানা খোৱা শেষে হ'ল এনেদৰে চবকে খানা খুৱাইছিলে আৰু আগলৈ লৈ যাম আপোনালোকক অলপ ইটা ভাতটো দেখাই আহিম ৰাতি জুইটো কিমান উঠিছে আজি ৰাতিৰ ভিতৰত জুইটো উঠি যাব আৰু নিহৰো পৰি আছে অলপ কমকৈ থৈ কালি দিনত পূৰা জুই আহি যাব কালি গৰমত মানে দিনত পূৰা জুই আহি যাব ইমানতে কয় এইখিনি বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ বাকী পৰ্যায়ত দেখাই আছোঁ ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল আমাৰ খানা খোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম তাৰ আগতে দেখাৰ পিছত চব জুই উঠিলে দেই
এনেদৰে ৰঙা হৈ আহিছে দেখিছে এনেদৰে জুই উঠিব সেইবিলাক নাই আজিতো ৰাতি বাৰু যিমান হয় উঠিব কালিতো দিনত পূৰা উঠি যাব লাগে জুইটো আৰু 1.5 ঘণ্টাত মানে ধৰক 1-2টালৈকে উঠি যাব লাগে ন 12টালৈ উঠি যাব ন 12টালৈকে পূৰা জুই উঠি যাব একদম ৰঙা হৈ যাব যেতিয়া একবাৰ জুই উঠি খৰি কাম নাথাকিব ন হয় যাব ন তাৰপিছত কয়লাৰ কাম একবাৰ জুই উঠি গ'লে খৰি কাম নাথাকে আৰু তাৰপিছত কয়লাৰ কামেই হ'ব হেল্ল' হেল্ল' আহি আছোঁ ৰখ 5 মিনিট গৈ আছোঁ তো এনেদৰে জুই উঠিছে দেখিছে আহক ওপৰত এবাৰ দেখাই আহিম আহক জলদি আহক যাব লাগে মোৰ মানে বেছি ভয় মই খাচী গোট খাই দিলোঁ নাই খোৱাটো খাই দিলোঁ ঘৰত খালে একো নাই ঘৰত খাওঁ কেতিয়াবা খাই থাকোঁ চাওক তেনেকৈ জুই উঠি চাওক কয়লা দিব দেখা চাওক কয়লা দি গৈ আছে দেখাওক ন দুই এটা দেখাওক চাওক এইটো চাওক জুই উঠিছে কয়লা দি গৈ আছোঁ দেই এনেকৈ লাইন বাই লাইন দি গৈ থাকিব বলক নামি যাওক এই চাওক ধোঁৱা ওলাই আছে এনেকৈ লাইন বাই লাইন দি যাব এনেকৈ ঢাকন মাৰি যাব ঢাকন মাৰি দি যাব এনেকৈ জ্বলাই গৈ থাকিব দেই এই চাওক দেখিছে আহক মই ৰাতি দেখাম বুলি ভাবিছিলোঁ আপোনাক দেখালোঁ গুচি যাওক এনেদৰে তেওঁলোকে জ্বলাই গৈ থাকিব তেওঁলোকে এটা আন্তাজ আছে সেই আন্তাজ মতে কয়লা দি গৈ থাকিব হ'ব ব'লা মই আগবাঢ়ি যাওঁ থাকিবা দেই বিষ্ণু বাবু না একদম দেখা দিয়ক আগটো সুন্দৰ আছে দেখা ঠিক আছে তো ৰাতি 12টা-1টালৈকে জুই উঠি গ'লে খৰি কাম নাথাকিব অকল কয়লা কাম থাকিব এনেকৈ ঢাকন খুলিব কয়লা দি যাব আন্তাজ মিলাই আৰু জ্বলাই গৈ থাকিব আহক আপোনালোকক ইটা লাগিলে জনাব নিশ্চয় কিবা কমত দিয়াবৰ কাৰণে চেষ্টা কৰিম যেনে আপোনালোকৰো অলপ সহায় হয় তো ইমানতে কয় আজি ইটা ভাটা জ্বলোৱাৰ যি দৃশ্য দেখাব আছিলোঁ দেখালোঁ আৰু সিমানতে মোৰ বক্তব্য সামৰণি মাৰোঁ এতিয়া ঘৰলৈ যাব লাগে আৰু খাচী গুচু খালোঁ প্ৰেছাৰ উঠিব পাৰে কোনো ঠিকনা নাই তো ধন্যবাদ নমস্কাৰ